প্ৰাসংগিক পডকাষ্টৰ আজিৰ খণ্ডত আমি যিটো বিষয় আলোচনা কৰিব উলিয়াইছোঁ যে ছ'চিয়েল মিডিয়াৰ ইউছেজ আৰু বিহেভিয়াৰ, সামাজিক মাধ্যমৰ ব্যৱহাৰ আৰু ইয়াৰ কিদৰে আমাৰ ওপৰত প্ৰভাৱ পৰে। এই বিষয়টো আলোচনা কৰিবলৈ আমাৰ মাজত আজি উপস্থিত আছে চাইক'লজিষ্ট ডক্টৰ সতৰূপা ডেকা। তেখেতে বৰ্তমানে ILM গ্ৰেটাৰ নয়ডা তাত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কৰ্মৰত আছে আৰু তেখেতৰ যি মাষ্টাৰ্ছ ডিগ্ৰী তাক ক্লিনিকেল চাইক'লজিত সম্পূৰ্ণ কৰিছে আৰু লগতে চাইক'লজিত PhD কৰিছে। তেখেতৰ যি ফিল্ড অফ এক্সপাৰ্টাইজ তাৰ ভিতৰত তেখেত মিউজিক থেৰাপিষ্ট, লগতে চাইক'মেট্ৰিক টেষ্টিং অফ ইণ্টেলিজেঞ্চ এণ্ড পাৰ্চনেলিটি তাৰ ওপৰত আৰু লগতে কগনিটিভ বিহেভিয়াৰ থেৰাপিৰ ওপৰত তেখেতে এক্সপাৰ্টাইজ কৰে। তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইণ্টাৰেষ্টিং বিষয়টো হৈছে যে তেখেতে যিটো বিষয়ৰ ওপৰত PhD কৰিছে সেইটো হৈছে ভাৰতীয় সংগীতৰ যি ৰাগ তাৰ মানুহৰ মাইণ্ডফুলনেছ, মেণ্টেল ফেটিগ, ফ্লৰিছিং ইয়াৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰে তাৰ ওপৰত তেখেতে PhD সম্পূৰ্ণ কৰিছে। গতিকে আজিৰ যিটো বিষয় যে সামাজিক মাধ্যম কিদৰে বৰ্তমানে ব্যৱহাৰ হৈ আছে আৰু ইয়াৰ কি সুপ্ৰভাৱ বা কুপ্ৰভাৱ আমাৰ সকলোৰে ওপৰত পৰিছে সেই বিষয়ে যি আলোচনা কৰিব বিচাৰিছোঁ, মোৰ ভাবোঁ যে ই অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। লগতে আমাৰ এই পডকাষ্টত আজি আমাৰ মাজত উপস্থিত আছে ডেজিগনেটেড ছিনিয়ৰ এডভকেট সুদেশ কুমাৰ সিং ডাঙৰীয়া, তেখেতকো আদৰণি জনাইছোঁ। আৰু আমি এই বিষয়টো আৰম্ভ কৰিবলৈ লৈছোঁ যে বৰ্তমান সময়ত সামাজিক মাধ্যম ইয়াক আমি কোনেও এটা এৰি চলিব নোৱাৰা অৱস্থা, যে ছ'চিয়েল মিডিয়া আমি এতিয়া আৰু এৰাই চলিব পৰা অৱস্থাত নাই। কাৰণ ইয়াৰ অকল যে বেয়া প্ৰভাৱেই আছে এনে নহয়, ইয়াৰ সুপ্ৰভাৱো আছে। আমি মিডিয়া বুলিলে আমি যিটো মাধ্যম, ই এটা মাধ্যম। সৰুৰে পৰা আমি যি বস্তুৱে শিকোঁ, পোনপ্ৰথমতে হয়তো যেতিয়া শিক্ষা ব্যৱস্থাটো প্ৰচলিত হোৱা নাছিল, জুইৰ কাষত বহি বুঢ়া মানুহসকলে ল'ৰা ছোৱালীবিলাকক কেনেদৰে হাণ্টিং কৰিব লাগে, চিকাৰ কৰিব লাগে, হয়নে? বা মাকহঁতে ছোৱালীহঁতক সেই জুইৰ কাষতে বহি কেনেদৰে কি বস্তু ৰান্ধি পেলাই খোৱা বস্তু কেনেদৰে খায়, একেবাৰে আদিম যুগতে হয়তো এনেদৰে শিক্ষাদান আৰম্ভ হৈছিল। আৰু তেতিয়াৰ পৰা কাহিনী আকাৰে এজনে আনজনক কোৱা যিবিলাক কাহিনী, তাৰ মাজেৰে এজনে আনজনৰ পৰা বস্তুবিলাক শিকিবলৈ লৈছিল। লাহে লাহে বিভিন্ন মাধ্যম আহিল, যেতিয়া কাগজ, ছপা ইয়াৰ আৱিষ্কাৰ হ'ল, কিতাপ আকাৰে বহুতে পালে। তাৰপিছত ৰেডিঅ', টেলিভিশ্যন, এনেদৰে বিভিন্ন মাধ্যমৰ মাজেৰে আমি শিক্ষা লাভ কৰিবলৈ আৰম্ভ কৰিলোঁ। বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে আমি অতি জোৰে দৰে শিক্ষা ল'বই লাগিব আৰু ইয়াৰ মাধ্যম সলনি হৈ আহিছে। এই মাধ্যমটোৰ মাজেৰে আমি যি শিকিব বিচাৰোঁ তাক ল'ব লাগিব। কিন্তু ইয়াৰ দেখা গৈছে সময়ত ইয়াৰ কুপ্ৰভাৱো সমানেই পৰি আহিছে। গতিকে মই পোনপ্ৰথমতে সতৰূপা ডেকা তেখেতক এই ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ প্ৰভাৱবিলাক তেখেতে কিদৰে অবজাৰ্ভ কৰিছে তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ। একচুৱেলি মই আজি অলপমান ষ্টেটছ প্ৰিপেয়াৰ কৰি আহিছিলোঁ। চ' ষ্টেটছ এনেকুৱাকৈ কয় যে আপোনাৰ 2019লৈকে যিখিনি আপোনাৰ ছাৰ্ভে চলিছিলে তাতে পোৱা গৈছে যে অলম'ষ্ট 81%, 81% মানুহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। চ' 2019 পিছতে আপোনাৰ ক'ভিড আৰম্ভ হ'ল। চ' ক'ভিডৰ সময়ততো চবেই জানে যে গোটেই লকডাউন হৈ গ'ল। লকডাউনৰ সময়ত ডেট ৱাজ দ্য অনলি ৱে। ছ'চিয়েল মিডিয়া এটা মাধ্যম আছিল ইজনে সিজনৰ লগত কমিউনিকেট কৰিবৰ কাৰণে, কমিউনিকেট কৰিবলৈ বা টাইম পাছ কৰিবলৈ, এক্সেক্টলি। চ' টাইম পাছ কৰিবলৈ, কমিউনিকেট কৰিবলৈ, নিজৰ প্ৰিয়জনৰ লগত কথা পাতিবৰ কাৰণেও। কাৰণ সেইটো সময়ত বহুত মানুহৰ যেতিয়া ক'ভিড হৈছিলে, দে ৱেৰ ইন আইচলেশ্যন, দে ৱেৰ সিহঁতক বেলেগে থাকিবলৈ দিছিলে ক'ভিড ডিটেক্ট হোৱাৰ লগে লগে। চ' ডেট ৱাজ দ্য অনলি ৱে। চ' সেই তাৰপিছততো আৰু ইনক্ৰিজ হৈ গৈছে। চ' এতিয়া যিটো দেখা গৈছে যে অলম'ষ্ট 96% অফ দ্য পপুলেশ্যন তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। ঠিক আছে। চ' তাৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে যে ছ'চিয়েল মিডিয়া আমি একেবাৰে এৰি চলিবও নোৱাৰোঁ। বিকজ আমাৰ নিজৰ মানুহবিলাকে ইমান দূৰত থাকে বা আমি যাৰ লগত
কমিউনিকেশ্যন হেৰাই পেলাইছিলোঁ বা বহুত পুৰণা বন্ধুৰ লগত যদি আমি কণ্টেক্ট কৰিবলৈ হয় দেট ইজ দ্য অনলি ৱে ছ'চিয়েল মিডিয়া ইজ দ্য অনলি ৱে চ' আমি একেবাৰেতো এৰি চলিব নোৱাৰোঁ বাট ডেফিনেটলি আমি তাৰ কিছুমান ব্যৱহাৰৰ প্ৰতিও আমি মানে সজাগ হ'ব লাগিব যে কিমান ব্যৱহাৰ কৰিব লাগে কাৰণ দেখা গৈছে যে স্মাৰ্টফোন এডিকশ্যন বা আপোনাৰ ছ'চিয়েল মিডিয়া এডিকশ্যন বহুত বেছি হৈ গৈ আছে দিনক দিনে আৰু ছ'চিয়েল মিডিয়া যোনে বহুত বেছি ইউজ কৰে সিহঁতে ডিপ্ৰেশ্যন এংজাইটি সেইবিলাকটোতো আপোনাৰ থাকেই তাৰ লগতে তেওঁলোকৰ শ্লিপিং হেবিটছ খোৱা বোৱা সেইবিলাকৰ যিবিলাক হেবিটছবিলাকত চেঞ্জ হৈছে যিবিলাক হেল্থৰ লগত ৰিলেটেড যিবিলাক হেবিটছ ডেফিনেটলি এতিয়া কোনেও ৰাতিপুৱা শুই উঠি পেলাই আপোনাৰ য়োগা বা আপোনাৰ খোজকাঢ়িবলৈ যোৱাতকৈ ফাৰ্ষ্টে উঠি পেলাই মোবাইলটোকে চায় ফাৰ্ষ্টে উঠি পেলাই লাইক টাইমটো চাব মোবাইলত এণ্ড দেন দে উইল আপডেটছ এণ্ড নটিফিকেশ্যন য়েছ ডেফিনেটলি চ' সেইটো লাইফ হৈ গৈছে ৰাইট চ' তাৰ কিছুমান নেগেটিভ ইম্পেক্টো থাকে হেল্থৰ ওপৰত ইম্পেক্ট থাকে আপোনাৰ এক্সাৰচাইজ কম হৈ গৈছে ডেট মিনছ হোৱাট আপোনাৰ হেল্থৰ ইফেক্ট থাকিব তাৰ লগতে আপোনাৰ খোৱা বোৱাৰ টাইমিং বহুত বেছি যদি আপুনি ছ'চিয়েল মিডিয়াত সময় কটায় তেতিয়াহ'লে আপোনাৰ খোৱা বোৱাৰ টাইমিং খোৱাৰ টাইমিং বহুত চেঞ্জ হয় আৰু যেতিয়া আপোনাৰ খোৱা বোৱা এইকেইটা বস্তু আৰু এক্সাৰচাইজ এইকেইটা বস্তু যেতিয়া আপোনাৰ চেঞ্জেছ দেখা যায় তেতিয়াহ'লে আপোনাৰ হেল্থত এফেক্ট পৰিবই ৰাইট আৰু এইটো মই আৰু এটা ইয়াতে মানে খুব ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ যে দেখা গৈছে যে অলমষ্ট 2.5 আৱাৰ্ছ মানুহে ছ'চিয়েল মিডিয়াত আজিকালি সময় কটায় চ' 2.5 আৱাৰ্ছ ইজ আ লট আপুনি যদি সেই 2.5 আৱাৰ্ছখিনি যদি আপুনি কিবা এটা বহুত ক্ৰিয়েটিভলি ইউজ কৰে দেট উইল বিকাম ইভেন মোৰ বেনিফিচিয়েল ফৰ ইউ আপোনাক সহায় কৰিব কিন্তু আপুনি সেইখিনি যে আহি 2.5 ঘণ্টা যে আপুনি ছ'চিয়েল মিডিয়াত দিলে ইট ৱাজ জাষ্ট আ ৱেষ্ট অফ টাইম ইট ৱাজ জাষ্ট আ ৱেষ্ট অফ ইয়ৰ এনাৰ্জি তাৰ লগতে আপোনাৰ চকুত ষ্ট্ৰেছ পৰে কাৰণ আপুনি স্ক্ৰীণ এখনত চাই আছে কণ্টিনিউৱাছলি আপুনি স্ক্ৰীণ এখনত চাই আছে আপোনাৰ চকুত ষ্ট্ৰেছ পৰিবই স্ক্ৰীণ টাইম বেছি হৈ গৈ আছে আপোনাৰ চকুত ষ্ট্ৰেছ পৰিব তাৰ লগতে আপোনাৰ আগৰ যিটো আপোনাৰ কমিউনিকেশ্যন মিডিয়াম আছিলে যেনেকৈ আপুনি অলপ আগতে কৈছে যে জুইৰ আগত বহি পেলাই ককা আইতাহঁতে কাহিনী শুনাইছিলে হাণ্টিঙৰ বিষয়ে বুজাইছিলে আইতাবিলাকে খোৱা বোৱাৰ বিষয়ে আপোনাক কৈছিলে কেনেকৈ বনাব লাগে সেই ৰেচিপিবিলাক দিছিলে ৰাইট বাট আজিকালি সেইটো নোহোৱাৰ কাৰণে ছ'চিয়েল মিডিয়াত মানুহবিলাক ইমানেই ব্যস্ত হৈ গৈছে যে আজিকালি আপোনাৰ খোৱা টেবুলত বহি পেলাইও ফোন স্ক্ৰল কৰি থাকে চবেই নিজৰ নিজৰ ফোনত থাকে ইভেন এতিয়া যদি আপুনি কোনোবা এখন ৰেষ্টুৰেণ্টতো যায় আপুনি তাতে মানুহে গৈ পেলাই কথা পাতাতকৈ আপুনি দেখিব যে তেওঁলোকে বেছিকৈ ফোন ইউজ কৰি আছে এণ্ড ফোনতো কি ইউজ কৰিছে ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম আজিকালিতো আৰু বহুত কিবা কিবি ওলাই গৈছে টিণ্ডাৰ বাম্বল এণ্ড অল ৰাইট চ' দ্য মোৰ দ্য টাইম আ পাৰ্চন স্পেণ্ডছ ইন ছ'চিয়েল মিডিয়া তেওঁলোকৰ সেইমতে আপোনাৰ মেণ্টেল হেল্থ ইফেক্টছবিলাকো আহি আছে উইচ আৰ নেগেটিভ ইন নেচাৰ ৰাইট এট দ্য ছেইম টাইম আমি অকল নেগেটিভটো চালেই নহয় দেৰ আৰ অলছ' পজিটিভ ইম্পেক্ট বিকজ আমি আমাৰ ফোনটোৰ পৰা ছ'চিয়েল মিডিয়াৰ পৰা আমি গোটেই দুনিয়াভৰৰ নিউজবিলাক পাই যাওঁ ইনফৰ্মেশ্যন ৰাইট চ'ৰ্চ অফ ইনফৰ্মেশ্যন তাৰ লগতে আমি চ'ৰ্চ অফ নলেজ অলছ' কাৰণ আমাৰ যিবিলাক আমাৰ বুকছ এণ্ড আৰ্টিকলছ या ৰিচাৰ্চ পেপাৰ্ছ আমি সেইবিলাক অনলাইনে পাই যাওঁ আজিকালি আগৰ নিচিনাকৈ আমি লাইব্ৰেৰীত বহি পেলাই কিতাপ পঢ়ি তাৰ পৰা বিচাৰিবলগীয়া নহয় এতিয়া জাষ্ট আমি এটা লাইন আমি টাইপ কৰি দিওঁ আমাৰ সন্মুখত বহুত তেনেকুৱা ৰিলেটেড বহুত পেপাৰ্ছ আহি যায় ট্ৰু মই এটা পাৰ্চনেল ছাৰ্ভে কৰিছিলোঁ হয় যে যাৰ ঘৰত নিউজ পেপাৰ আহে হেডিং কেইটা পঢ়াৰ বাহিৰে বৰ্তমান আই থিংক 1-2%হে মাত্ৰ নিউজ পঢ়া মানুহ আছে বাকী যাৰ ঘৰত আহে হেডিংখিনি পঢ়ে হেডাৰখিনি পঢ়ে ভিতৰত কি আছে কোনো ইণ্টাৰেষ্টেড নহয় নপঢ়েও নহ'লে পাপৰ শুকাবৰ কাৰণে লয় তো আমি এতিয়া আমাৰ মাজত থকা সুদেশ কুমাৰ সিং তেখেতক আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ অবজাৰভেশ্যন যিটো ছ'চিয়েল মিডিয়া ইউজেজ এণ্ড বিহেভিয়াৰৰ ওপৰত
আৰম্ভণিতে কি মানে ক'ব মই বিচাৰে আইনজীৱী হিচাপে কেইটামান কথা যিটো উপলব্ধি কৰিছোঁ সেইটো ক'ব খোজোঁ আজিকালি ডিভোৰ্চৰ সংখ্যা যিটো বাঢ়িছে তাতে ছ'চিয়েল মিডিয়াৰ দুষ্প্ৰভাৱ সুপ্ৰভাৱটোত নাই দুষ্প্ৰভাৱটো ক'ব লাগিব বহুত বেছি হৈছে অদ্ভুত ধৰণৰ মানুহে তুলনা কৰে যিটো আপুনি হয়তো হাঁহি মৰি যাব আৰু এজন উকিল হিচাপে আমি শুনো আৰু ক্লায়েণ্টক মানে ক'ব নোৱাৰি যে আপুনি মানসিক ৰোগৰ তাত গৈ চিকিৎসা লওক তেখেতসকলে হয়তো বুজে যে এইটো এটা ভেলিড গ্ৰাউণ্ড মানে আপুনি যেতিয়া এজন হিন্দু মানুহ ডিভোৰ্চৰ কাৰণে আহিব কেইটামান উচিত গ্ৰাউণ্ড আছে তাৰ বাহিৰৰ দণ্ডিৰ বাহিৰত গৈ আপুনি ডিভোৰ্চ ল'ব নোৱাৰে যেনেকৈ ক্ৰুৱেল্টি নাও ক্ৰুৱেল্টি যেতিয়া আপুনি মই আজি 25 বছৰ আগে যেতিয়া প্ৰেক্টিছত আহিছিলোঁ তেতিয়া মই দেখিছিলোঁ যে ক্ৰুৱেল্টিৰ যেতিয়া ডিফাইন কৰিব আহে কোনোবাই তিৰোতা কোনোবাই পুৰুষ যে মোৰ মানুহজনীৰ পৰা মুক্তি লাগে বা মানুহজনীয়ে যদি পুৰুষৰ পৰা মুক্তি বিচাৰিছে কি ধৰণৰ কথা কৈছিল যে পুৰুষে ক'ব যে মোৰ মানুহজনী মই যিটো বিচাৰোঁ বনাব কওঁ নবনাই ল'ৰা ছোৱালী সময়মতে উঠি স্কুলত নপঠায় তেওঁ নিজৰ যিটো দায়িত্ব সেইটো নিৰ্বাহ নকৰে মোৰ লগত গোটেই দিনটো যুঁজি থাকে কাজিয়া কৰে সেইটো এটা বিধ মানুহজনী আহি ক'ব যে মোৰ পুৰুষজনে মোৰ মদ খায় মোৰ লগত মাৰপিট কৰে হাই কাজিয়া কৰে যিটো তেওঁ আমাৰ ঘৰুৱাৰ কাৰণে যিবিলাক প্ৰয়োজন তেওঁ দিব নোৱাৰে আৰু সেইটো নিদি তেওঁ মদ খাই নষ্ট কৰি আছে বিবিধ ধৰণৰ নেচা খাই আছে সেই ধৰণৰ আছিল ক্ৰুৱেল্টি সেইটো বুজিবলৈ বৰ সহজ কিছুদিন আগে এগৰাকী ছোৱালী আহি ক'লে যে ছাৰ আপুনি মোৰ চিন্তা কৰক যে মই ইনষ্টাগ্ৰামত ৰেগুলাৰ আপডেট দিওঁ মোৰ নতুন কাপোৰ নাথাকে মোৰ হাজবেণ্ডে বুজি নাপায় আৰু সেইটো ইজ ইট নট এ গ্ৰাউণ্ড অফ ক্ৰুৱেল্টি এতিয়া যদি মই চিন্তা কৰোঁ আজিৰ যুগৰ কাৰণে এইটো ক্ৰুৱেল্টি হ'ব পাৰে বিকজ ইট হেজ বিকাম এ নেচেচিটি অফ ইয়'ৰ ডে টু ডে লাইফ যিটো মানে ছ'চিয়েল মিডিয়াৰ এটা কুপ্ৰভাৱ কিন্তু সময় আহি আছে হয়তো আইনত চেঞ্জ কৰিব লাগিব যে ক্ৰুৱেল্টিৰ ডেফিনেশ্যনত এইটোও আহিব যে আপোনাক সময়ৰ ভিতৰত আপোনাক নতুন কাপোৰ দিব পৰা নাই নতুন আপোনাক ঠাইত নিব পৰা নাই য'ৰ পৰা আপুনি আপডেট দিব পাৰে আৰু তাৰ কাৰণে আপুনি আজি সমাজত লজ্জিত হৈ আছে সেইকাৰণে আপোনাক সেই মানুহৰ পৰা ছুটকাৰা লাগে সেই মানুহৰ পৰা আপুনি ডিভোৰ্চ বিচাৰিছে বাট নাও মানে কি ধৰণৰ চেঞ্জেছ হৈ আছে আৰু আমি এই জীৱনতে চব পাই আছোঁ তো এইটো নিশ্চয় এটা দুষ্প্ৰভাৱ লগতে এটা যিটো ষ্টুডেণ্ট কমিউনিটিৰ ফালৰ পৰা মই মন কৰিছোঁ কাৰণ যিসকল ডিভোৰ্চ বা মেট্ৰিমনিয়েল ডিছপিউট লৈ আহে মাত্ৰ ডিভোৰ্চ নহয় যে তেওঁৰ মানুহজনৰ লগত অমিল হোৱাৰ কাৰণে ল'ৰা ছোৱালী মানে অৱহেলা হৈ আছে তাৰ কাৰণে আহিছে তেওঁ ডিভোৰ্চ বিচাৰি অহা নাই সেইটো এটা কাৰণ হ'ব পাৰে তেতিয়া দেখিছোঁ যে ল'ৰা ছোৱালী কনচেনট্ৰেট মানে বহিব নোৱাৰে এতিয়া মই যদি মোৰ বাল্যকালৰ চিন্তা কৰোঁ বা মোৰ ভাইটি আমি যি পৰিয়ালত ক'ৰবাত লৈ গৈ বহাই দিলে বহি আছোঁ মায়ে ইচাৰা দিয়াৰ পাছতহে উঠোঁ তেওঁৰ চকুৰ ফালে চাইহে মানে উঠিম উঠা মেলা হ'ব আৰু মানুহ কয় যে ইমান ভদ্ৰ আপোনাৰ ল'ৰাকেইটা মই বুলি নহয় চবতে মানে যেতিয়া আজ্ঞা দিব যেতিয়া যোৱা বাহিৰত তোমালোক খেলা ইয়াত বহাৰ দৰকাৰ নাই তেতিয়া আমি উঠি যাওঁ আজিকালি দেখিছোঁ যে উঠা বহাটো শান্তিৰে যদি বিচাৰে আপুনি মোবাইলটো দি দিয়ক তেতিয়া মোৰ চেম্বাৰত ৰেগুলাৰ মানুহ আহে সৰু বাচ্চা লৈ আহে সেইটোৱে শান্ত থাকে যিটোৰ হাতত মোবাইলটো আছে মানে এইটো 3 বছৰীয়া হওক 5 বছৰীয়া হওক মা দেউতাক শান্তিৰে বহিবৰ কাৰণে মোৰ লগত যদি আলোচনা কৰিব বিচাৰে যিকোনো বিষয় নহওক মোবাইলটো দি দিয়ে আচ্ছা মোবাইলটো দিওঁতে যিটো মই মন কৰিছোঁ যে তেওঁ বাচ্চাই যেতিয়া চাই থাকে কি চাই 30-60 ছেকেণ্ডত সি স্ক্ৰল কৰি আছে কনচেনট্ৰেশ্যন লেভেলটো আপুনি চিন্তা কৰিব যে আমি যেতিয়া স্কুলত যাওঁ যিকোনো কথা মানে বুজিবৰ কাৰণে পঢ়িবৰ কাৰণে শিকিবৰ কাৰণে আপুনি 40 মিনিটছ এটলিষ্ট লাগিব মনোযোগ দি শুনিবৰ কাৰণে আপুনি যদি ক'ৰবাত ভাষণ চলি আছে 45 মিনিট অন্তত লাগিব এঘণ্টা লাগিব যাতে আপুনি আপোনাৰ মেছেজটো কনভে কৰিব পাৰে আপুনি ক'ব পাৰে যে কি বিচাৰি আছিল এতিয়া এজন বাচ্চাই যদি 30 ছেকেণ্ড আৰু 60 ছেকেণ্ডত সি যদি স্ক্ৰল কৰি আছে তাৰ কনচেনট্ৰেশ্যনটো 30 ছেকেণ্ডৰ হৈ গ'ল কিমান কমিছে মানে ক'ত 40 মিনিটছ ক'ত 30 ছেকেণ্ড এতিয়া 30 ছেকেণ্ডত এনেকুৱা কোন গুৰু আছে যিটো নিজৰ কথাটো শিকাই দিব কোন মেথমেটিক্স আপুনি শিকাব পাৰিব কোনটো ছায়েন্স আপুনি বুজাব পাৰিব এইটো দুষ্প্ৰভাৱটো আপুনি আজি নহয় হয়তো 10 বছৰ বা 15 বছৰ পাছত মানুহে পাব যে এইটো কিমান নষ্ট কৰিছে এতিয়া যদি আমি এইটো ঠিক নকৰোঁ কেনেধৰণৰ চেকিং হ'ব নাজানো কিন্তু এতিয়া লাগে নহ'লে বহুত মানে এই যিটো আজিৰ জেনেৰেশ্যন সেইটো 30 আৰু 60 ছেকেণ্ডৰ বাহিৰে একো কথা নুশুনে
shortest span of concentration that is going to demolish the future of our generation. মানে এইবিলাক যদি আপুনি সায়েন্সত ম্যাথমেটিক্স জিওগ্ৰাফি যিকোনো বস্তু আপুনি অধ্যয়ন কৰিবৰ কাৰণে একদম ঘণ্টাকে ঘণ্টা বহিব লাগিব, সাধনাৰ নিচিনা কৰিব লাগিব। যেটো সতৰূপা কৈছে মানে আপুনি সংগীত সেইটো ঘণ্টাকে আপুনি ঘণ্টা যদি ৰিয়াজ নকৰে ক'ৰ পৰা শিকিব? তো আপুনি যেটো এটা জেনাৰেশন মানে জ্ঞানী মুনি যেটো হ'ব লাগিছিল তাৰ কাৰণে তো কনসেন্ট্ৰেশন লাগিব। কনসেন্ট্ৰেশন হল 30 সেকেন্ড। আচ্ছা আপুনি লগতে চিন্তা কৰক যে যিবিলাক ৰিল কোনটো ফেমাস হয় 30 সেকেন্ড 30 সেকেন্ড প্ৰবাবলি। তো গোটেই কাহিনীটো 30 সেকেন্ডত আহি আছে। এতিয়া কোন স্কুল কোন কলেজ কোন ইউনিভাৰ্সিটি 30 সেকেন্ডত পঢ়াব পাৰে হেতুহে হ'ব এতিয়া ভৱিষ্যতৰ খেলা। কাৰণটো হৈছে তাত মৰেলিটি বুলি একো নাই, একোৱে নাই। শিকিব লগা মৰেলিটি বা থাকিলেও গ্ৰহণ কৰিব লগা 30 সেকেন্ডে কোনো মৰেলিটি মই নাভাবো যে ব্যাখ্যা কৰিব পাৰিব। তো মানে ইয়াৰ দুষ্প্ৰভাৱ ক'ব গ'লে শেষ নহ'ব। সুপ্ৰভাৱ নিশ্চয় সতৰূপা কোৱাৰ দৰে আপুনি কোৱাৰ দৰে সুপ্ৰভাৱ আছে, কিন্তু সুপ্ৰভাৱটো জানিবৰ কাৰণে আপোনাৰ ধৈৰ্য লাগিব। আপুনি যেটো সাবজেক্ট মানে সঁচাকৈ অধ্যয়ন কৰিব বিচাৰি আছে, যেনেকৈ মই যোৱাকালি মোৰ মন গ'ল যে স্যাম মানেকশ্যনৰ ওপৰত এটা ফিল্ম বনাই আছে বিকি কৌশলক লৈ। তো কিয়নো মই স্যাম মানেকশ্যনৰ অৰিজিনেল ফুটেজ আছে নেকি আৰু বহুতখিনি পালোঁ আৰু ধুনীয়াকৈ শুনিব পাৰিলোঁ। সেইটো আজিৰ দিনত মোবাইলত লগে লগে উইদিন সেকেন্ডছ মই বিচাৰি পাই গ'লোঁ, যেটো হয়তো আগৰ যুগত আজি 20-25 বছৰ কল্পনাৰ বাহিৰত কোনোবা এজনে যদি তাৰ তাত আছে সি বহুত গৌৰৱ বোধ কৰিলে হয়, মাতিলে অনুমতি দিলেহে চাব পাৰিলে। আজিৰটো কাৰো অনুমতি নালাগে, আপুনি আছে উপলব্ধ। তো এনেকুৱা সুপ্ৰভাৱটো আপুনি কেনেকৈ ডিনাই কৰিব, কেনেকৈ না কৰিব? হয়, তথ্য আমাৰ জীৱনৰ এটা অতি প্ৰয়োজনীয় বস্তু। তথ্য অবিহনে আমি কোনেও আগবাঢ়িব নোৱাৰো, একো কৰিব নোৱাৰো। আৰু ই এটা তথ্য দিয়াৰ মাধ্যম, বহুত ডাঙৰ মাধ্যম। হয়, মানে টিপছত আছে, আপুনি বিচাৰিলে পায়। কিন্তু কথা হ'ল যে এতিয়া নিয়ন্ত্ৰণ কৰাৰ যুগ আহিছে, আইন বনোৱা খুব প্ৰয়োজন হৈছে যে আপুনি কাক কিমান সময়ৰ কাৰণে এইটো দিব। মানে আপুনি পাৰিবাৰিকটো কন্ট্ৰোল লাগে, স্কুলত লাগে। মই এটা ব্যক্তিগত আজি কিছুদিন ধৰি ভাবি আছো যে স্কুলত এটা ক্লাছ লোৱা খুব প্ৰয়োজন হৈছে, এটা সাবজেক্ট হাউ টু ইউজ সোশ্যাল মিডিয়া। কাৰণ আপুনি যেনেকৈ ক'লে আৰম্ভণিতে যে সোশ্যাল মিডিয়াৰ পৰা বাছি কোনো চলিব নোৱাৰে, কিন্তু সোশ্যাল মিডিয়াটো কেনেকৈ ব্যৱহাৰ কৰি কিমান কৰিব লাগে, কাৰ কাৰণে কিমান সময়লৈকে উপলব্ধ। যেনেকৈ সতৰূপা কি ক'লে যে 2.5 ঘণ্টা সবে ইউজ কৰি আছে, মানে যদি আমি ৰেচিঅ' হিচাপে চাওঁ 2.5 ঘণ্টা দিনত যদি 24 ঘণ্টাত আপুনি 2.5 ঘণ্টা এইটো দিয়ে মোৰ দেন 10%। আপুনি যদি সেইটো আপুনি নষ্ট কৰি আছে, যদি কামৰ বস্তু নিবিচাৰে, তেনেহ'লে ইয়াৰ দুষ্প্ৰভাৱটো যিটো জেনেৰেশ্যনক আমি দি আছো তাৰ ভাগী আৰু পাপী আমিয়ে হ'ম। এইটো কোনে কণ্ট্ৰোল কৰিব? কাৰণ নতুন জেনেৰেশ্যনক আমিহে শিকাই আছো। আইনটো আৰু ক্লাছ মানে সজাগতাও আনিব লাগিব আৰু লও মনাব লাগিব যে কেনেকৈ হ'ব, খুব প্ৰয়োজন হৈছে এতিয়া। মই এদিনা এটা সাৰ্ভেত চাইছিলোঁ যে 18 বছৰ বয়সৰ ল'ৰা ছোৱালী, এতিয়া যোন 18 বছৰ বয়সৰ আছে, যোনে সকলোতকৈ বেছি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, তেওঁলোকৰ যিটো জীৱনৰ যদি 90 বছৰ কাল আমি ধৰোঁ যে 90 বছৰ সাধাৰণতে জীয়াই থাকিব, তেতিয়াহ'লে তাৰে প্ৰায় আধাখিনি সময় শুওঁতে যায়। আমি ৰাতি শুওঁ, গতিকে এণ্টায়াৰ যিটো আমাৰ টাইম জীৱনৰ মোৰেই মই কৈছোঁ উদাহৰণস্বৰূপে যে মোৰ আহি থকা যিখিনি সময়, মই আধাখিনি সময় শুম। তাৰে মাজতে আকৌ কিমান সময় আছে ৰান্ধিম খাম, তাৰ মাজত কিমান সময় আছে ক'ৰবালৈ যাম, গাড়ী চলাই ড্ৰাইভিঙতে সেইখিনি সময় যাব। যিখিনি সঁচা সময় বাকী আছে, যিখিনি সময় কিবা এটা কৰিবৰ বাবে, সেইটো অতি কম। কাৰণ আমি বহুত শুওঁতে খাওঁতে ট্ৰেভেল কৰোঁতে মেক্সিমাম সময় গুচি যায়। আৰু তাৰো এতিয়া চবতকৈ কুপ্ৰভাৱটো হৈছে যে 60 to 70% টাইম, য'ত আগতে সেইখিনি সময়ত আমাৰ মা দেউতাহঁতে বা ককা দেউতাহঁতে হয়তো খেতি বাতি কৰি নতুন কিবা এটা সৃষ্টি কৰি বা চাইণ্টিষ্টে নতুন বস্তু ইনভেনশ্যনো কৰিবলৈ সেইখিনিয়ে সময় আছিল। কিন্তু বৰ্তমান আমাৰ জীৱনবিলাকত আমি সেইখিনি সময় লোকৰ জীৱন আৰু মষ্টলি ফেক, এইটো বিষয়ে আমি ক'ম যে ছ'চিয়েল মিডিয়াত আমি যিখিনি দেখা পাওঁ কিমান সত্য কিমান অসত্য। মই সতৰূপাক তেওঁৰ চাইক'লজিকেল পইণ্ট অফ ভিউটো মই এটা কথা ইয়াতে এড কৰিব বিচাৰি আছিলোঁ। য়েছ, চ' বেচিকলি আগৰ যিটো লাইফ আছিলে ইট ৱাজ শ্ল' লাইফ, ঠিক আছে। এতিয়া আমি বহুত ফাষ্ট লাইফত জীয়াই আছোঁ। কিহৰ কাৰণে? আগতে আমি যেতিয়া আমাৰ ককা আইতাহঁতৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে জুইত খানা বনাইছিলে। চ' জুইত ৰান্ধোতে সময় লাগে। এতিয়া ঘৰে ঘৰে চিলিণ্ডাৰ হ'ল, ঘৰে ঘৰে প্ৰেছাৰ কুকাৰ হ'ল, সময় কম। কিহৰ কাৰণে?
চবেই কাম কৰিবলৈ যাব বিচাৰে কোনেও ঘৰত বহি পেলাই থাকিব নিবিচাৰে বা কোনেও ঘৰৰ খেতি বাতি কৰিবলৈ নিবিচাৰে চবকে চাকৰি লাগে আৰু আজিকালি চাকৰি হৈছে আপোনাৰ 9 to 5 জব চ' দিনৰ 8 ঘণ্টাৰ পৰা 9 ঘণ্টা আপুনি জবতে থাকে চ' আপোনাৰ ওচৰত সময় কম তাৰ মাজতে আপুনি খাবও লাগিব শুবও লাগিব ঘৰো চাব লাগিব আৰু নিজৰ হাইজিনিক ধৰণে আপুনি নিজকে ৰাখিবও লাগিব ৰাইট চ' সেই সময়ৰ অভাৱৰ বাবে এতিয়া বহুতে কম সময়ত বহুত কাম কৰিব বিচাৰে আৰু তাৰ মাজতে আপুনি চাওক এই সময় যে আপোনাৰ কম হৈ গ'ল মানুহৰ অভাৱ হ'ল তাৰ মাজতো মানুহে ছ'চিয়েল মিডিয়াত কিমান সময় ইউজ কৰে more than 50% more than 50% এতিয়া আপুনি ডেকা বুঢ়া বুলি চাব নোৱাৰে আৰু নোৱাৰি ডেকা বুঢ়া বুলি কোনেও চাব নোৱাৰে এতিয়া আপোনাৰ যদি একেবাৰে খুব বহুত বেছি বয়সীয়াল মানুহ তেওঁলোকে হয়তো ছ'চিয়েল মিডিয়াত এতিয়া নাই বা অহা কথাটো চিন্তাও কৰিব নোৱাৰে বিকজ তেওঁলোকে ভাবে যে মই শিকিব নোৱাৰিম এইটো বয়সত গৈ পেলাই কিন্তু এতিয়া আহি থকা জেনেৰেশ্যনটো ডেফিনেটলি যেনেকৈ ছাৰে ক'লে অলপ আগতে যে বহুত সাংসাৰিক বহুত ধৰণৰ প্ৰব্লেমছ দেখা গৈছে চ' এতিয়া আপুনি যদি চাই আপোনাৰ ইনফেণ্ট এটা পানী কেঁচুৱা তাক খানা খুৱাবৰ কাৰণেও আজিকালি ফোনেই দি দিয়ে ফোনত কাৰ্টুন লগাই পেলাই দি দিয়ে কাৰ্টুন চাই চাই খানাটো খায় ৰাইট আগতে কি হৈছিলে আগতে আমাক সেই বেৰত জেঠী দেখুৱাই কিবা ফুলনি বাৰী দেখুৱাই তেনেকৈ খানা খুৱাইছিলে আমাক আজিকালি সেইটো ছিষ্টেমেই নাই ৰাইট এণ্ড য়েছ ডেফিনেটলি এটেনশ্যন স্পেন বহুত কম হৈ গৈছে কনচেনট্ৰেশ্যনো বহুত ল' হৈ গৈছে মানুহৰ যিটো একচুৱেল লাইক ৱাৰ্মথ অফ দ্য ৰিলেশ্যনশ্বিপ যিটো আমাৰ কমিউনিকেশ্যনৰ থ্ৰুৱেদি আহিছিলে লাইক ৰিয়েল কমিউনিকেশ্যন যেনেকৈ আমি এতিয়া সন্মুখে ফেচ টু ফেচ বহি পেলাই আমি কথা পাতিছোঁ চ' সেইটো সময়ত সেইখিনি আছিলে আজিকালি ফেচ টু ফেচ কোনেও কথা নাপাতে ইটছ মোৰ অফ আ ভাৰ্চুৱেল ৱৰ্ল্ড আৰু ভাৰ্চুৱেল ৱৰ্ল্ডত আপুনি কোনটো সঁচা কোনটো মিছা আপুনি ধৰিবই নোৱাৰে ইটছ মোৰ অফ আ ভেৰি ফেক ৱৰ্ল্ড ৰাইট আপোনাৰ ছ'চিয়েল মিডিয়াত যিখিনি বস্তু আপোনাৰ যিখিনি ইনফৰমেশ্যন পায় সেইখিনি 100% সঁচা নহয় staged it's very much staged really আৰু আপুনি দেখিব যি মানুহে বহুত বেছিকৈ আপলোডছ দিয়ে বা বহুত বেছি এক্টিভ হয় তেওঁলোকৰ নিজৰ যদি পাৰ্চনেল লাইফত যদি আপুনি চাবলৈ যায় তেওঁলোকৰ কোৱালিটি অফ লাইফ বহুত কম দে হেভ এ ভেৰি ল' কোৱালিটি অফ লাইফ ৰাইট আৰু সিহঁতে ছ'চিয়েল মিডিয়াত ইমান বেছি এক্টিভ কিয় হয় বা নিজকে যিটো নহয় সেইটো কিয় দেখুৱায় ভেলিডেশ্যনৰ কাৰণে সঁচা ভেলিডেশ্যনৰ কাৰণেই দেখুৱায় যে মই এনেকুৱা কৰিছোঁ চোৱা যাতে আনে সেইটো শলাগ লয় আৰু আনৰ সেই শলাগটোৱেদি সিহঁতৰ ছেল্ফ এষ্টিমটো বুষ্ট হয় কিন্তু সমস্যাটো হৈছে আনে শলাগ লোৱাৰ লগতে আনে ডিপ্ৰেশ্যনত যায় যে somebody is so happy yes definitely it happens to everyone so সকলোৰে লগতে সেইটো হয় যে আমুকক দেখি পেলাই সিহঁতে আমুকত ফুৰিব গৈছে তামুকত এইটো কৰিছে আৰু সিহঁতৰ লাইফত এনেকুৱা হৈছে মোৰহে হোৱা নাই এই বস্তুটো চবৰে হয় কিন্তু সেইটোতে আমি চেক কৰিব লাগিব ৱেৰ আৰ উই আমি ক'ত আছোঁ আমাৰ লাইফত কিখিনি আমাৰ ব্লেছিংছ আছে কিখিনি ডিছগাইজ আছে ৰাইট আমি আমাৰ লাইফত কিখিনি ভাল কিখিনি বেয়া আৰু আমি সকলোবিলাক যিখিনি আমাৰ ইনফৰমেশ্যন আহে আমি সেইখিনি বিশ্বাস কৰিব নোৱাৰি কাৰণ এজ আই হেভ অলৰেডি ছেড কি বহুত ষ্টেজড হয় বহুত বনাই পেলাই কৰে মানুহে মেকআপ লগাই পেলাই শুই পেলাই ফটো উঠি পেলাই ক'ৰবাৰ হোটেল এখনত ফটো উঠি পেলাই দিয়ে যে মই আমুকত ফুৰি আছোঁ তামুকত ফুৰি আছোঁ that might not be true right so that's even if it is true that is a very small part of the person's life actually তেওঁটো সদায় গৈ পেলাই এনেকৈ নোৱাৰি আমাৰ কাৰণে কি হৈছে যেতিয়া স্ক্ৰল আপ কৰিলোঁ ফ্ৰেণ্ড এ সি অমুকত হলিডেত আছে সি হয়তো বহুত বছৰৰ মূৰত গৈছে তাৰপিছত আকৌ ফ্ৰেণ্ড বি অমুকত হলিডেত গৈছে আমাৰ চকুৰ আগত 2টা ফ্ৰেণ্ড হলিডেত আছে ৰাইট এতিয়া সি যে বছৰত এবাৰ গৈছে সেইটো নহয় মোৰ 2টা বন্ধু বাহিৰত হলিডে কৰি আছোঁ আৰু মই কি কৰি আছোঁ সেইখিনিতে আহি যায় ন দেৰ উই শুড চেক আৱাৰ চেল্ফ আমি যেতিয়া তাৰ কাৰণে আপোনাৰ দুখ লাগিল আৰু আপুনি কষ্ট কৰা আৰম্ভ কৰিলে তেতিয়া মটিভেশ্যন
Yes. কিন্তু প্ৰব্লেমটো আৰম্ভ হয় ঘৰত যদি আপুনি যুঁজা আৰম্ভ কৰে এইটোলৈ কাজিয়া যদি কৰে তুলনা কৰি যে চোৱা তাৰ গাড়ীটো কি ল'লে চোৱা সি ক'ত ফুৰিব গ'ল তুমি গোটেই দিনটো কষ্ট কৰি কি কৰি আছা সেই তুলনাটো কিন্তু পাৰিবাৰিক জীৱনটো নষ্ট কৰি আছে যিটোৰ কাৰণে মই চিন্তিত এইটো বহুতে নষ্ট কৰি আছে মই ভাবোঁ মটিভেশ্যন কম হয় কিয় তাৰ লগত মটিভেশ্যন কোনোবা মটিভেট হ'ব হ'লে আৰু টু ৱৰ্ক হাৰ্ড ফৰ ছামথিং ধৈৰ্য থাকিব লাগিব আজিকালি মানুহৰ ধৈৰ্যও নাই যে মটিভেট হৈ যে সেইটোৰ বিষয়ে যে মোৰ ফ্ৰেণ্ড এ ফ্ৰেণ্ড বি হলিডেত গৈছে মই ছমাহ পিছত যাম এতিয়াৰ পৰা মই ইমানখিনি টকা সাঁচিম মই প্লেন কৰিম সেই ধৈৰ্যটো কাৰো নাই সকলোৰে সেই শ্বৰ্ট ৰিল চোৱা দি যেনেকৈ এটেনশ্যন স্পেন হেৰি হৈছে পেচেঞ্চো নাই মানে যে পিছলৈ যাব চ' ঘৰত কাজিয়া লগাৰ আশংকাটোৱে বেছি তাৰমানে তাৰ কাৰণে সেইটো মানে পাৰিবাৰিক জীৱনত যিবিলাক মানে বিকাৰ বুলি ক'ব পাৰি সেইবিলাক আহিছে আৰু শান্তিটো নোহোৱা হৈছে আৰু তাৰ দুষ্প্ৰভাৱটো সৰু সৰু বাচ্চা কণ যিবিলাক আছে যাৰ মানে গ্ৰ'থ হ'ব লাগিছিল মানসিক শান্তি লাগিছিল সেইবিলাক নোহোৱা হৈছে আৰু এটা সময়ত যিটো আছিল মা দেউতাৰ বাচ্চাৰ প্ৰতি যিটো মৰম স্নেহ সেইটোও কমিছে মানে এই ছ'চিয়েল মিডিয়াৰ কাৰণে মানে সময়টো এই তই ৰচোন মই চাই আছোঁ তই আহিবিচোন মই কথা পাতিম কিন্তু সেই আচল কথাবিলাক ক'বই পৰা নাই কি তাৰ অসুবিধা সুবিধা সিও মোবাইলত ব্যস্ত হৈ গ'ল কোনে কাকনো দোষ দিব না আৰু এটা কথা ইয়াতে মই আৰু এটা এড কৰিম কথা যেনেকৈ আপুনি ক'লে আজিকালি ডিভ'ৰ্চ ৰেট বহুত বেছি হৈছে তাৰো এইটো এটা কাৰণ মানুহৰ ওচৰত যেতিয়া ফোনটো আহি গ'ল অপৰচুনিটিজ আহি গ'ল চ' দেৰ ইজ ন' লেক অফ অপৰচুনিটি মানুহেও গম পালে যে মোৰ ওচৰত অকল দিছ ইজ নট দ্য অনলি অপশ্যন দেট আই হেভ ছ' মেনি আদাৰ অপশ্যনছ মোৰ ওচৰত ইমানবিলাক ঢেৰ এভেইলেবিলিটি and you just need to vent in front of the wrong person yes he is always there to the wrong person is always there wrong person is always there সেইটো মানে কিয় হৈছে এটা মানে বিবিধ ধৰণৰ কেছত ডিল কৰোঁতে শিকা হয়তো আপুনি এগৰাকী মহিলাক সুধিলোঁ মানে তেওঁ কিবা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি আছে আউটছাইড হাৰ মেট্ৰিমনিয়েল ৰিলেশ্যনশ্বিপ আৰু তেওঁ মোক সুধিলে যে মই যদি এই ৰিলেশ্যনশ্বিপটো মোৰ হাজবেণ্ডে গম পাই ডিভ'ৰ্চ দিব পাৰে নেকি মই চব পাৰে আপুনি জানেই যেতিয়া এইটো গ্ৰাউণ্ড এটা হ'ব তেওঁৰ কাৰণে এডাল্টাৰী লাইফটো তেওঁ কৈছে নাই মই ইয়াত প্লেজাৰ পাওঁ আৰু মই সেইটো কাৰণেতো আপোনাৰ তাত আহিছোঁ যে এইটোৰ পৰা বাচিবৰ কাৰণে কি কৰিব লাগে এতিয়া চিন্তাধাৰাটো এইটো হ'ল যে এইটো মই জানো ভুল আছে কিন্তু ইয়াৰ পৰা বাচি উকিলৰ তাত সেইটো বুদ্ধি ল'ব গৈছে এইটো নহয় যে ধৰা পৰিলে মই যে অসুবিধাত পৰিম মোৰ ৰিলেশ্যনশ্বিপটো নষ্ট হ'ব তেতিয়া মই এই পৰিস্থিতিত কেনেকৈ বাচিম নাম্বাৰ 1 আৰু ৱৰ্ষ্ট চিনাৰিঅ' যদি মোৰ হাজবেণ্ডে ধৰাই পৰিলে আৰু তেওঁ ডিভ'ৰ্চ বিচাৰিলে মই তেওঁৰ পৰা কি পইচা পাব পাৰোঁ তো মই সেই কেলকুলেশ্যনটো মোৰ কাৰণে হৈ গ'ল মই কৈছোঁ এতিয়া আমি কোনফালে গৈ আছোঁ যে যদি ধৰি লয় প্ৰথম কথা ধৰিলে তেওঁৰ কি ৰাইট আছে মোৰ কি ৰাইট আৰু যদি ধৰি লয় মই তেওঁৰ পৰা পইচা এই গ্ৰাউণ্ডটো তেওঁ শ্ব' কৰিলোঁ পাম নাই মই কৈছোঁ এইটোতো মানে এইবিলাক আমাৰ আইনৰ কিতাপত নাই কিন্তু আপুনি ইয়াৰ কাৰণে জাজমেণ্টটো নাপায় এইটো জাজমেণ্ট হয়তো ভৱিষ্যত আহিব তাৰ কাৰণে অকল আইনেই নহয় আমি মানে যিটো সম্পৰ্ক ৰিলেশ্যনশ্বিপ তাৰ ব্যাখ্যাও সলনি কৰিব লাগিব পুৰা সেইকাৰণে মই ক'লোঁ যে অলপ আগে মই কৈ আছিলোঁ যে এতিয়া আইনবিলাক আকৌ পুনৰ নতুন দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজনীয়তা হৈছে আজিৰ সমাজটো চাই ছ'চিয়েল মিডিয়াৰ দুষ্প্ৰভাৱটো এনেকুৱা যে যাৰ পৰা বাচিব নোৱাৰি ওলাই আহিব নোৱাৰি তাৰ কাৰণে দুটা কাম আইনটো বদলাব লাগিব ল'ৰাই হওক ছোৱালীয়ে হওক পৰিবাৰৰ কাৰণেই হওক আৰু ছেকেণ্ড হ'ল ইয়াৰ বিষয়ে আপুনি পঢ়া শুনা কৰাওক স্কুলৰ পৰা আৰম্ভ কৰি আপুনি ইউনিভাৰ্চিটি কলেজ গোটেই জাগাত আপুনি ইয়াৰ কাৰণে এটা ছাবজেক্ট ৰাখিব লাগিব কেৰিকুলাম যেনেকৈ মৰেল ছায়েন্স আছিল উইচ ইজ এপ্লিকেবল ইন ইয়'ৰ ডে টু ডে লাইফ তো সেই তেনেধৰণৰ মানে আপুনি জ্ঞান এইটোও দিব লাগিব যে কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে আৰু কেনেধৰণৰ ইয়াৰ দুষ্প্ৰভাৱৰ পৰা বাচিব লাগে আৰু ইয়াৰ কাৰণে এইটো আইনো আছে যে এতিয়া চৰকাৰে এইটো আইন বান্ধি দিছে যে আপুনি ইমানকৈ বেছি এইবিলাক চাব নোৱাৰে এই মানে আপোনাৰ কাৰণে পৰিসীমা এটা দিব লাগিব পৰিসীমা এইবিলাক আপোনাৰ চেনেল আছে যিটো এই বয়সত আপুনি চাব নোৱাৰে তেনেকুৱা বা আপুনি চেনেলটো এণ্টাৰ কৰাৰ আগে আপুনি পাৰ্মিশ্যন দিয়ক যে আপোনাৰ আধাৰ কি আপোনাৰ বয়স কিমান সেইটো প্ৰুফ দিয়ক সেইবিলাকো প্ৰয়োজন আহিছে মানে লগতে এটা মই আটাইতকৈ ভয় লগা কুপ্ৰভাৱ দেখিছোঁ যে আগতে ল'ৰা ছোৱালীবিলাকে কিবা এটা শিকিবৰ কাৰণে খেলিবৰ কাৰণে ঘৰৰ বাহিৰত গৈ কোনোবাই ক্ৰিকেট খেলে কোনোবাই ফুটবল খেলে কোনোবাই গীটাৰ শিকে ছোৱালী চিটাৰ শিকে ভাৰতনাট্যম নাচে সত্ৰীয়া নাচ শিকে এতিয়া বৰ্তমান এই গোটেইবিলাক সামৰি ৰীল বনোৱা
ইয়াতে আবদ্ধ হৈছে টেলেণ্ট আৰু বহুত পেৰেণ্টছে আপুনি ভৱিষ্যত সীতাৰা দেৱী পোৱাৰ সম্ভাৱনা কমি আছে কিন্তু সেনেকুৱা এখন পৃথিৱীটো হ'ব নোৱাৰে যে আজি ৰীলটোত যিটো গান গায় যিটো সংগীতৰ ওপৰত কিমান ছেকেণ্ডৰ 1 মিনিট 30 ছেকেণ্ডৰ এটা ৰীল 30 ছেকেণ্ডৰ যিটো সংগীত কাট কৰি পেলাই নাছিলে সেই সংগীতটো ৰচনা কৰিবৰ কাৰণে সেই ইনষ্ট্ৰুমেণ্টখিনি বজাবৰ কাৰণে সেই গানটো বনাবৰ কাৰণে বহুত বছৰৰ সাধনা আছে শিকিছে কিন্তু এজন দুজনৰ সেই সাধনাৰে হাজাৰজনে সেই সাধনাটো ল'বলৈ চেষ্টা নকৰি যে এই সংগীতটো যে বাজিছে য'ত শুনিলেই গাটো নাচি উঠিছে সেই সংগীতটো বনাবলৈ চেষ্টা নকৰি বেলেগে বনোৱা সংগীতৰ ওপৰত 30 ছেকেণ্ডেৰে বাহ ল'ম আৰু পেৰেণ্টছবিলাকেও আজিকালি বহুতত দেখা যায় যে দেখুৱাই যে চোৱা মোৰ বাচ্চাটোৱে এইটো ৰীল বনাইছে ই কিমান এক্সপাৰ্ট কৈ গৌৰৱ অনুভৱ কৰে কাৰো ধৈৰ্য নোহোৱা হ'ল যে বোলে শাস্ত্ৰীয় সংগীতত মোৰ ছোৱালীয়ে ল'ৰাই এনেকুৱা কৰিছে বা খেল জগতত এনেকুৱা কৰিছে চব মানে ছ'চিয়েল মিডিয়াত কি কৰিছে তাতে আহি সীমাবদ্ধ হৈ গ'ল সেইটো মই ভাবোঁ অতি কুপ্ৰভাৱ কিভাৱে চাওক এতিয়া ৰীলৰ কথা যদি আহি যাওঁ তেতিয়াহ'লে দেখা যায় যে গানেই হওক বা নাচেই হওক বা এনি ইনষ্ট্ৰুমেণ্টেই হওক যিখিনি ৰীলত কৰিছে দেট ইজ অলৰেডি প্ৰি মেড কোনোবাই বেলেগে বনাইছে আৰু আমি জাষ্ট কভাৰ ছং টাইপেৰে কৰিছোঁ বা কভাৰ ছঙত বাছ নাচিছোঁ লিপ চিং কৰিছোঁ য়েছ ডেফিনেটলি দেট ইজ নট ক্ৰিয়েটিভিটি সেইটো ক্ৰিয়েটিভিটি নহয় ক্ৰিয়েটিভিটি কোনটো হ'ব যে আপুনি নিজে কিবা এটা কম্প'জ কৰিছে আৰু সেই কম্প'জটো কৰিবৰ কাৰণে মানুহক সাধনা লাগিব মেডিটেশ্যন সাধনা ৰাইট চ' গান নাচ ইনষ্ট্ৰুমেণ্ট শিকাটো ধৈৰ্যও লাগিব সাধনাও লাগিব চ' ইটছ লাইক আ মেডিটেশ্যন অনলি ৰাইট আপুনি কিবা এটা যদি শাস্ত্ৰীয় সংগীত এটা শিকিবলৈ বিচাৰিছে আপুনি বাছ গলাটো ভাল হ'লেও নহ'ব আপুনি প্ৰেক্টিছো কৰিব লাগিব ৰিয়াজ কৰিব লাগিব শিকিবলৈ ইচ্ছুক হ'ব লাগিব সময় দিব লাগিব আৰু সেই সময় দিবৰ কাৰণে আপোনাৰ ওচৰত ধৈৰ্যও লাগিব যদি আপোনাৰ ওচৰত ধৈৰ্য নাই তেতিয়াহ'লে যিকোনো বস্তু আপোনাৰ পঢ়া শুনাও নহ'ব আপুনি অকল গান বাজনা বুলিয়ে নহয় পঢ়া শুনাও নহ'ব আপোনাৰ পঢ়া শুনা কৰিবৰ কাৰণেও মানুহে ক্লাছ 10লৈকে পঢ়াৰ পিছত আকৌ 11-12 পঢ়ে তাৰপিছত ডিগ্ৰী কৰে তাৰপিছত মাষ্টাৰ্ছ কৰে তাৰপিছত MPhil PhD ৰাইট আৰু PhDৰ পিছতো এতিয়া পষ্ট ডক ওলাইছে ৰাইট চ' পিপল ইভেন গ' ফৰ পষ্ট ডক চ' সেইখিনি এটা সময় নহয় জানো সেই সময়খিনিত আমি ইনভেষ্ট কৰিছোঁ মানুহে এতিয়া সেই সময়ৰ প্ৰতি ইনভেষ্টমেণ্টটো কমকৈ কৰে বুজিছোঁ চ' সেই 30 ছেকেণ্ডৰ ৰীলটোৱে ক্ৰিয়েটিভিটি নেদেখুৱায় সেইটো কাৰোবাৰ মানে আপোনাৰ যদি মই এটা কথা ইয়াত মাজতে কওঁ 30 ছেকেণ্ডৰ ৰীলটো মই কেতিয়াও মানে সদায় বেয়া বুলি ক'ব নোৱাৰি কোনোবাই যদি সেইটো কৰি এটা ফূৰ্তি পালে দিনটো কাম কৰিছে সন্ধ্যা এটা ভাবিছে যে মই 30 ছেকেণ্ডৰ এটা ৰিলে বনাওঁ বা 60 ছেকেণ্ডৰ এটা কিবা বনালে সেইটো বেয়া হ'ব নোৱাৰে কেনেকৈ উদাহৰণ হিচাপে কওঁ মানুহবিলাকে মানে কেতিয়াও পিছত মানে বেকত কি হৈছে চাব নাযায় টুইংকল খান্নাৰ এটা আহে ৰেগুলাৰ তাই কিন্তু ষ্টাডি কৰি আছিল লণ্ডনত কিছুদিন আগলৈকে মানে পঢ়া শুনা কৰিব আকৌ পুনৰ এগৰাকী মাতৃ এগৰাকী ৱাইফ ইমান ডাঙৰ এক্টৰৰ ছোৱালী নিজেও একজনী নাম কৰা এক্ট্ৰেছ অক্ষয় কুমাৰৰ ৱাইফ কিন্তু আকৌ ৰিনাউণ্ড অথৰ খুব ধুনীয়া লেখে তাই কিন্তু আকৌ পঢ়া শুনা ইচ্ছা গ'ল লণ্ডনত গৈ এডমিশ্যন লৈছে আৰু পঢ়ি আছে সেই সময়ত কিন্তু তাইও ৰাতি বনায় 30 ছেকেণ্ড আপুনি তাই 30 ছেকেণ্ডটো চালে কিন্তু দিনটো কি কৰিছে যদি আপুনি ফ'ল' কৰে তেনেহ'লে আপুনি ইনস্পিৰেশ্যন পালে হয় যে উৰে দিনটো বৰ হেক্টিক লাইফ ষ্টাইলটো জীয়াই সি তাই 30 ছেকেণ্ড কৰিছে আপুনি সেই 30 ছেকেণ্ডটো কি কৰিলে নাচিলে গালে সেইটো চাই গোটেই দিনটো আপুনি নাচা আৰম্ভ যদি কৰি দিয়ে উইদাউট ক্ল'জলি ফ'ল'য়িং টুইংকল খান্না তেতিয়া আপুনি ভুল কৰি আছে তো মানে আপুনি জানিব লাগিব যে মই কি কৰিব লাগে আৰু কিমানটো মই বেকগ্ৰাউণ্ডতো যাব লাগে যে হৈ আছে কি ময়ো ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট এটা ইয়াতে এড কৰোঁ আপোনাৰ সেইখিনি যে 30 ছেকেণ্ডৰ ৰীলটো তাতে ইমান বেছি আপোনাৰ ক্ৰিয়েটিভিটিটো নেদেখুৱায় কিন্তু সেই 30 ছেকেণ্ডৰ ৰীলটো বনাবৰ কাৰণেও কিন্তু মানুহে ঘণ্টা নষ্ট নকৰে বনাওঁতে সেইখিনি সময় ইনভেষ্ট কৰে সেই ৰীলটো বনাবলৈ যে 30 ছেকেণ্ডৰ ৰীলটো বনাবৰ কাৰণেও আপোনাৰ বহুতকেইটা কাট ছেশ্যনছ হয় তাৰপিছত গৈ পেলাই এটা পাৰফেক্ট ছেশ্যন হয়গৈ
ৰাইট আৰু সেই পাৰফেক্ট ছেশ্যনটোতো সিহঁতে এডিটিং কৰে আৰু সেই এডিটিং কৰোঁতে সিহঁতে বহুত ঘণ্টা তাতে সময় দিয়ে চ' সিহঁতৰ ক্ৰিয়েটিভিটিটো সেইটোতহে ইয়াত এটা ডাঙৰ কথা কি জানে বহুতে সেই ৰিলটো বনাবলৈ যিটো ইনভেষ্ট কৰে টাইম ইনভেষ্ট কৰে কৰি পেলাই যিটো বনায় সেইটো প্ৰডাক্ট বুলি ভাবে য়েছ ছ'চিয়েল মিডিয়াত যে মই যিটো ৰিল বনালোঁ সেইটো এটা প্ৰডাক্ট একচুৱেলি ছ'চিয়েল মিডিয়াত সেই ৰিলটো প্ৰডাক্ট নহয় ছ'চিয়েল মিডিয়াৰ প্ৰডাক্ট হৈছে ইউজাৰ ৰাইট আমাক ব্যৱহাৰ কৰি আমাৰ সময় এতিয়া ফেচবুক ইনষ্টাগ্ৰাম যিমানকেইটা আছে টুইটাৰ চবৰে মাজত এটা হেতাও পৰা যে কাৰ প্লেটফৰ্মত কিমান ট্ৰেফিক আছে চবতকৈ বেছি ছাবস্ক্ৰাইবাৰ্ছ এজ ভাস্কৰ লগৰ চবৰে মাজত মোৰ প্ৰফাইল আছে গোটেইকেইটাতে তেওঁলোকৰ মাজত কম্পিটিশ্যন হৈছে মোক চবতকৈ বেছি কোনে এংগেজ কৰি ৰাখিব পাৰিব ইউটিউবে বিচাৰিছে মই ইউটিউবত থাকোঁ ফেচবুকে বিচাৰিছে মই ফেচবুকত থাকোঁ ৰাইট তাৰ পৰা কি হ'ব মোৰ বিহেভিয়াৰেল ষ্টাডি হ'ব বিহেভিয়াৰেল ষ্টাডি হৈ পেলাই মোক এডভাৰটাইজ কৰিব হয়নে Yes. মই কিবা এটা চাৰ্চ কৰিছোঁ গাড়ী এখন চাৰ্চ কৰিছোঁ বিভিন্ন গাড়ীৰ কোম্পানী গাড়ী ফাইনেন্স দিয়া কোম্পানীৰ এডভাৰটাইজ মোৰ তাত আহিব Right. গতিকে আমি ছ'চিয়েল মিডিয়াত যিটো কৰি আছোঁ নাথিং ইজ প্ৰডাক্ট চ' বেচিকেলি আপুনি যিটো কৈছে সেইটো এলগৰিদমত চলে দেট ইজ এণ্টায়াৰলি এলগৰিদম আপুনি যদি আজি গাড়ী এখন যদি ফ'ল' কৰিলে বা গাড়ীৰ এটা যদি পেজ আপুনি চাইছে নেক্সট টাইম আপোনাৰ ফিডত আপোনাৰ গাড়ীয়ে বেছিকৈ আহিব গাড়ীৰ প্ৰডাক্টছ এণ্ড এভৰিথিং বা গাড়ীৰ এডভাৰটাইজমেণ্ট সেইবিলাকে বেছিকৈ আহিব চ' দেট ইজ কমপ্লিটলি এন এণ্টায়াৰলি ডিফাৰেণ্ট থিং তাত প্ৰডাক্ট আমিহে হ'লোঁ য়েছ উই আৰ ইনভেষ্টিং টাইম you're basically a customer আৰু মানে যিবিলাক লগতে এটা কথা ক'ব বিচাৰিছোঁ যে যিবিলাক ডিপ্ৰেশ্যন হৈ আছে মানুহৰ যে মোৰ লাইকটো কম মোক ফলোৱাৰ কম তো সেইটো এটা মানে ডাঙৰ মানে চাইক'লজিকেল সমস্যাৰ সৃষ্টি কৰিছে ডিছঅৰ্ডাৰ হৈছে মানুহবিলাকৰ মাজত সেইটোৰ যদি নিদান বিচাৰিব যাওঁ তেতিয়া আমাৰ সতৰ্কৰ দৰকাৰ হ'ব এতিয়া কথা হ'ল যে গোটেই যিটো নতুন ছাবজেক্টৰ ওপৰত অধ্যয়ন যে আৰম্ভ হৈছে এইবিলাকৰ কাৰণেতো হৈ আছে যে আপোনাৰ ডিছঅৰ্ডাৰ মানে তেওঁ যেনেকৈ সংগীতৰ শাস্ত্ৰীয় সংগীত হওক বা অন্যান্য সংগীতে হওক তাৰ আমি কেনেকৈ মানে মেণ্টেল এংজাইটিটো কমাব পাৰোঁ এতিয়া মেণ্টেল এংজাইটিটো চাৰিওফালে কাৰণটো হ'ল এই ছ'চিয়েল মিডিয়া এটা ডাঙৰ প্ৰমিনেণ্ট কাৰণ আগৰ আপোনাৰ কি আছিল এংজাইটিৰ কাৰণটো যে আপোনাৰ মানে যিটো আপুনি কষ্ট কৰিলে সেই কষ্ট আকাৰে আপুনি সফলতাটো পোৱা নাই লোকে পাই আছে তো আপুনি আকৌ কষ্ট কৰি আছে আৰু তাৰ কাৰণে অলপ মানসিক মানে নিশ্চয় হ'ব আপুনি কষ্ট পাব সেইটো হ'ল এংজাইটি আৰু বহুত লিমিটেড আপুনি আগৰ ইমান এংজাইটি ডিপ্ৰেশ্যনৰ ওপৰত চৰ্চা পোৱা নাছিলোঁ বহুত কম আছিল এতিয়া আপুনি কিয় হৈ আছে এই ডাঙৰ তাৰ দুষ্প্ৰভাৱ হ'ল এই ছ'চিয়েল মিডিয়াটো এই ফেচবুকে হওক ইনষ্টাগ্ৰামে হওক হোৱাটছআপে হওক এই গোটেইটো যদি আপুনি একেলগত এটা প্লেটফৰ্মত সোমাই দিয়ে ইয়াৰ ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে টু দি মেণ্টেল ফেটিগনেছ মেণ্টেল ডিছঅৰ্ডাৰ উইচ ইজ বিং ক্ৰিয়েটেড টু দি ছ'চাইটি এট লাৰ্জ যিবিলাক আমি ভুগি আছোঁ দেখি আছোঁ তাৰে দুষ্প্ৰভাৱ হ'ল আপোনাৰ পঢ়া শুনাত মানুহে ইণ্টাৰেষ্টটো নাইকিয়া হৈছে যিবিলাক পাৰিবাৰিক সংৰচনা আছিল যিটো এটা ডাঙৰ পৰিয়ালত মানুহ ধুনীয়াকৈ থাকিব পাৰিছিল আজিকালি সেইটো কনচাইজ হ'ল সৰু হ'ল আৰু তাতকৈও সৰু কৰি দিছে এইটো মানে আপুনি এটা পৰিয়ালত 6জন মানুহ 5জন মানুহ কিন্তু 5টা ৰুমত এটা মোবাইল লৈ ব্যস্ত তো সেইটো কেনেকৈ ক'ব যে এটা পাৰিবাৰৰ হিচাপে আছে সেইটো 5জনৰ 5খন পৃথিৱী হয় 5খনৰ 5টা দুনিয়া ঠিকেই কৈছে এইটো বেলেগ বেলেগ ইউনিভাৰ্চত আছে মাল্টিভাৰ্ছ ইয়াতে মাল্টিভাৰ্ছ গঠন হৈছে হয় চ' য়েছ ডেফিনেটলি আপুনি যিটো কৈছে একদম নিৰ্ঘাত সত্য কথা কৈছে যে প্ৰতিজন মানুহৰ এটা নিজৰ এটা স্পেচ বনি গৈছে আমি ইজনে সিজনৰ লাইফত এতিয়া বেছিকৈ ইনভলভ নহয় আমি নিজৰ লাইফতে বেছিকৈ ইনভলভ হৈ পেলাই আমি সেই এটা বাবল ক্ৰিয়েট কৰি আছোঁ নিজৰ এটা বাবল ক্ৰিয়েট কৰি আছোঁ এণ্ড তাৰ লগতে যিটো আপুনি কৈছে যে পৰিবাৰৰ লগত একেটা ৰুমত নাথাকে চ' একেটা ৰুমত যেতিয়া নাথাকে ডেফিনেটলি ইজনে সিজনৰ মনৰ কথাটো বুজিবলৈ চেষ্টা নকৰে এম্পেথি নাহে ৰাইট ইজনে সিজনৰ কি হৈ আছে কেনেকৈ ফিলিংটো নাহে বেচিকলি যে কেনেকৈ আনজনে কেনেকুৱা অনুভৱ কৰিছে সেই অনুভৱটো মানুহৰ কমকৈ আহিছে ছাপৰ্ট ছিষ্টেম নোহোৱা হৈছে ৰাইট
তাৰ লগতে ক'বলৈ গ'লেতো এতিয়া আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো ছ'চাইটি ষ্ট্ৰাকচাৰ হয় চ' আমি এইটো ষ্ট্ৰাকচাৰ আমি কম্পেয়াৰ কৰিব পাৰোঁ 1960s আমেৰিকান ছ'চাইটিৰ লগত ৰাইট চ' আমেৰিকান ছ'চাইটিত এনেকুৱা ধৰণে 1960s হৈছিল যে লাহে লাহে ফেমিলি ব্ৰেক হ'বলৈ আৰম্ভ হৈছিলে কিন্তু এতিয়া যদি আপুনি চাই আমেৰিকাত আপোনাৰ চবতকৈ হায়েষ্ট নাম্বাৰ অফ ডিপ্ৰেশ্যন কেছেছ আৰ দেৰ চ' য়েছ ডেফিনেটলি কামিং 20 to 40 yearsৰ ভিতৰত ভাৰতবৰ্ষতো বহুত বেছি ডিপ্ৰেশ্যনৰ কেছেছ আহিব আৰু ডিপ্ৰেশ্যন অকলে কেতিয়াও নাহে লগতে আৰু বিবিধ ধৰণৰ শাৰীৰিক বেমাৰ আপোনাৰ ডায়েবেটিছ আহিব হাইপাৰটেনশ্যন আহিব য়েছ ডেফিনেটলি অকলে কেতিয়াও নাহে হাৰ্ট মানে কাৰ্ডিয়াক ইছ্যুজ লগতে আহিব য়েছ তাৰ লগতে আপোনাৰ অকল সেইটোৱে নহয় আপোনাৰ যিটো অল্ড এজতো আপোনাৰ ইফেক্ট কৰিব ইউ কেন চি আপোনাৰ যদি এতিয়া US-ৰ যদি ছ'চাইটিত আপুনি যদি চাই এলজাইমাৰ্ছ কেছেছ চবতকৈ বেছি এজ কম্পেয়াৰ্ড টু দি আদাৰ কাণ্ট্ৰিজ ৰাইট চ' সেইটো কাৰণে আপুনি যদি দেখে যে আমাৰ ভাৰতবৰ্ষতো লাহে লাহে সেই ট্ৰেণ্ডটো আহি আছে আৰু তাৰ লগতে আগতে জইণ্ট ফেমিলি আছিলে এতিয়া লাহে লাহে আপোনাৰ নিউক্লিয়াৰ ফেমিলি আৰম্ভ হৈছে ভাৰতবৰ্ষত ৰাইট তাৰ পাছতে এতিয়াতো অলৰেডি মেট্ৰ' চিটিজতো ছিংগল পেৰেণ্টিঙো আৰম্ভ হৈ গৈছে ভাৰতবৰ্ষৰ লাইক বহুত মেট্ৰ' চিটিজত আপোনাৰ ছিংগল পেৰেণ্টিং আপুনি দেখিব বহুত বেছি ঠিক তেনেধৰণে এতিয়া যেনেকৈ বাহিৰত নিজৰ মাক দেউতাকক লগ কৰিবৰ কাৰণেও ল'ৰা ছোৱালী এপইণ্টমেণ্ট ল'ব লাগে হয়তো সেইটো ছিষ্টেম চাগে আজি 40 বছৰমানৰ পিছত ভাৰতবৰ্ষতো চাগে দেখা দিব মই এটা শব্দ ডোপামিন মই এইটোৰ লগত একদম ক্ল'জলি ৰিলেটেড কেনেকৈ কওঁ মোৰ দেউতা এজন পাৰ্কিনছন পেচেণ্ট আছিলে আৰু খুব আৰ্লি এজৰ পৰাই মানে মই খুব সৰু দেউতাৰো মিড এজৰ পৰাই পাৰ্কিনছন আছিলে পাৰ্কিনছন জানে যে ডোপামিনৰ অভাৱ তাৰ কাৰণে দেউতাই চিনডোপা লিপাডোপা ল'ব লগা হৈছিল আৰু মই দেউতাৰ সেই ফ্লাকচুৱেশ্যনছ দেখিছিলোঁ যেতিয়া ডোপামিন নোহোৱা হয় মানুহজন অৱস হৈ পৰে হাঁহিব নিবিচাৰে একো নিবিচাৰে তাৰপিছত ডোপামিনৰ টেবলেট লোৱাৰ পিছত অলপ চাৰ্জ হয় ডোপামিন চাৰ্জ চ' মোৰ হোল লাইফ মই দেউতাৰ সেই মেডিচিন ৰেগুলেটো কৰিব লগা হৈছিল ডক্টৰৰ মতে তাৰপিছত এতিয়া দেখিলোঁ যে চব মানুহ ডোপামিন নট ইন দ্য ফৰ্ম অফ চিনডোপা বাট ইন ফৰ্ম অফ ছ'চিয়েল মিডিয়া এণ্ড্ৰছমেণ্ট লাইক এটা অহাৰ লগে লগে ইট গিভছ ইউ এ ডোপামিন চাৰ্জ It actually gives serotonin. যেতিয়া আপুনি লাইকটো পাই যায় সি ডোপামাইন দিয়াতকৈ সেৰ'টনিন বেছিকৈ ৰিলিজ কৰে আৰু এণ্ডৰফিনছ জাদা বেছিকৈ ৰিলিজ কৰে তাৰ প্ৰভাৱকেইটা কওকচোন তাৰ পৰা কি হয় মই একচুৱেলি এইটো ছাবজেক্টে পঢ়াই আছোঁ মোৰ ষ্টুডেণ্টসকলক মই ফিজিঅ'লজিকেল চাইক'লজি পঢ়াওঁ IIM ইউনিভাৰ্চিটিত চ' ডোপামাইন basically is related to the activities যেটো আপোনাৰ motor activities হয় হেতুৰ লগত আপোনাৰ dopamine বহুত বেছি closely connected so হেতু কাৰণে আপুনি দেখে যে motor functions বন্ধ হৈ যায় so that is because of lack of dopamine not even facial expression yes definitely কিন্তু আপোনাৰ যদি anxiety আপুনি চাই আপোনাৰ বেছি হয় there is also a role of dopamine in anxiety right কিন্তু আপুনি যেতিয়া social media আপুনি কিবা এটা পোষ্ট দিলে কোনোবাই আপোনাৰ পোষ্টটো লাইক কৰিলে আপুনি সময়মতে আপুনি চাই থাকিব যে কেইটা লাইকস আহিল কেইটা কমেন্টস আহিল কমেন্টত কি কমেন্টস আহিল কোনে শ্বেয়াৰ কৰিলে ৰাইট চ' সেইটো চাওঁতে আপোনাৰ যেতিয়া গম পালে যে মোৰ ইমানটা লাইকস আহিলে ইমানটা মোৰ কমেন্টস আহিলে আৰু ভাল কমেন্টস আহিছে আৰু মোৰ ভিডিঅ'টো বা মোৰ এই পোষ্টটো ইমানটা মানুহে শ্বেয়াৰ কৰিছে চ' সেইটো সময়ত আপোনাৰ ব্ৰেইনে কিছুমান হেপী হৰম'নছ ৰিলিজ কৰে চ' দ'জ আৰ দি এণ্ডৰফিনছ ৰাইট এণ্ডৰফিনছ যেতিয়া ৰিলিজ হয় তেতিয়া আপোনাৰ চেৰ'টনিনো ৰিলিজ হয় চ' যেতিয়া চেৰ'টনিন ৰিলিজ হয় আপোনাৰ মুড এলিভেট হয় ভাল লাগে ঠিক আছে কিন্তু যদি আপুনি দেখিছে নাই আপুনি ইমান ইনভেষ্ট কৰিলে এটা সময় দিলে এটা ৰীল বনাবৰ কাৰণে আৰু আপোনাৰ সেই ৰীলটোত ইমান বেছি ভাল ৰেছপন্স নাহিলে চ' আপোনাৰ চেৰ'টনিন কমি ঠিক নাযায় কিন্তু আপোনাৰ সেইমতে ৰিলিজ নহয় মুড চুইংছ ৰাইট আপোনাৰ এতিয়া মনটো বেয়া লাগিব যে মই ইমান কষ্ট কৰিলোঁ ইমান মই টাইম ইনভেষ্ট কৰিলোঁ এই ৰীলটো বনাবৰ কাৰণে আৰু মোক কোনেও লাইক নকৰিলে
মানে এক্সপেক্টেশ্যন বিল্ড হৈ আছে আৰু এক্সপেক্টেশ্যন ভাঙিও আছে এক্সেক্টলি আৰু চবতকৈ ডাঙৰ কথা এতিয়া যে মানুহৰ এক্সপেক্টেশ্যনছ মানুহে যিমান এক্সপেক্ট কৰিব নিজৰ ওপৰত একচুৱেলি এক্সপেক্ট কৰিব লাগে কিন্তু আমি কৰোঁ কি আমি আনৰ ওপৰত এক্সপেক্ট কৰোঁ কিয় লাইক নিদিলে নট অনলি লাইকছ এনিথিং আপোনাৰ লাইক সমাজ লাইক আপোনাৰ ফেমিলিটো যদি আপুনি চাই আপোনাৰ নিজৰ ওপৰত এক্সপেক্টেশ্যন থকাতকৈ আপুনি আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ ওপৰত বেছি এক্সপেক্টেশ্যনছ দিয়ে যে নাই মোৰ এইখিনি এক্সপেক্টেশ্যন আছে আৰু সিহঁতে পূৰা কৰিব এইটো মানে চিৰ সত্য তেওঁ কৈ আছে ইটছ মোৰ অন আদাৰ্ছ ডিউটিজ আজিকালি বাঢ়িছে তেওঁ যিটো কৈ আছে কিন্তু আদাৰৱাইজ এইটো সদায় সত্য যে আপুনি যদি এক্সপেক্টেশ্যনটো লোকৰ পৰা কম কৰি দিয়ে আপুনি এনে ভগৱান বুধ হৈ যাব মহাত্মা বুধ হ'বলৈ আপোনাৰ বেছি সময় নালাগে হয় আপোনাৰ চেৰ'টেনিন সদায় ঠিক থাকিব একচুৱেলি আমি যদি নিজৰ ওপৰত এক্সপেক্টেশ্যন ৰাখোঁ তেতিয়া কি হ'ব যে আমি এটা মটিভেশ্যন লেভেল এটা বনাই আছোঁ আমাৰ ইণ্টাৰনেল মটিভেশ্যন যিটো আমি কওঁ যে ইণ্ট্ৰিনজিক মটিভেশ্যন সেইটো আমাৰ বিল্ড হৈ থাকিব যে আমি নিজৰ ওপৰত এক্সপেক্টেশ্যন ৰাখিছোঁ যে মোৰ এইটো গ'ল হয় মোৰ এইটো পাৰ্পাছ হয় মোৰ লাইফৰ এইটো এটা পাৰ্পাছ হয় চ' মোৰ লাইফৰ পাৰ্পাছটো ফুলফিল কৰিবৰ কাৰণে মই এইখিনি কাম কৰিম আৰু আপুনি সেইটো কাৰণে নিজৰ লাইফটোত আপুনি সেই কামখিনি কৰিবৰ কাৰণে আপুনি টাইম মেনেজ কৰে আপুনি সেইখিনি কাম কৰি যায় এণ্ড দেন ইউ আৰ ছাকচেছফুল ইউৰ এক্সপেক্টেশ্যন ইজ বিন মেট ৰাইট কিন্তু আমি যদি আনৰ পৰা এক্সপেক্ট কৰোঁ আনৰ পৰা এক্সপেক্ট কৰিলে কি হয় তেওঁলোকেতো আমাৰ এক্সপেক্টেশ্যনটো নুবুজে আমিহে এক্সপেক্ট কৰি থাকোঁ চ' তেওঁলোকে সেইখিনি যেতিয়া কৰিব নোৱাৰে আমাৰ মনটো বেয়া লাগে নিগেটিভিটি তেওঁৰ এটা কথাত মানে সংগতি ৰাখি এটা কথা যিটো মানে আৰম্ভণিত কৈ আছিলোঁ যে বৈবাহিক জীৱনত যিবিলাক মানে মেট্ৰিমনিয়েল ডিছপিউটৰ সংখ্যাটো বাঢ়িছে আৰম্ভ আমি সেই হিচাপে কৰিছিলোঁ যে ইয়াতে ছ'চিয়েল মিডিয়াৰ কি প্ৰভাৱ এইটো এটা কথা যিটো তেওঁ কৈ আছে যে মানে মানুহৰ শিক্ষা দীক্ষা আপুনি যেতিয়া জইণ্ট ফেমিলি আছিল তেতিয়া কি আছিল যে আপোনাক শিকায় যে ত্যাগ মানে শব্দ কৈ শিকোৱা নাছিল কিন্তু কথাৰে আকাৰে ইংগিতেৰে বুজাইছিল যে ককায়ে মানে নিজৰ কাৰণে ধুতি নানিব কাপোৰ নানিব পূজাৰ সময়ত তোমাৰ কাৰণে চিন্তা কৰি আছে দেউতাই তোমাৰ কাৰণে চিন্তা কৰিছে তাৰে আমি বুজি পাইছিলোঁ যে তেওঁ নিজতকৈ মোক বেছি প্ৰাথমিকতা দিছে পূজাৰ সময়তে হওক বা কিবা পৰ্বৰ সময়তে হওক তো ত্যাগটো আমি অট'মেটিকলি শিকি আছিলোঁ মানে এইটো ইম্বাইভ হৈ আছিল আমি গম নোপোৱাকৈ এতিয়া কি হৈ আছে যে যিহেতু আমাৰ এক্সপেক্টেশ্যনটো চব লোকৰ পৰা এতিয়া মই দেউতাৰ পৰা ডেইলি এক্সপেক্ট কৰি আছোঁ যে মোৰ কাৰণে তুমি বাইক এটা কিনি দিব লাগে কাৰণ মোৰ অমুক ফ্ৰেণ্ডৰ বাইক লৈ আহি আছে বাইকতো আকৌ কেটেগৰী আছে যে এনেধৰণৰহে বাইক লাগিব মই ৰিচেণ্টলি পাইছিলোঁ যে 1 লাখ টকীয়া এটা বাইক কিনাৰ কাৰণে ল'ৰাই মানে জাপ মাৰি দিলে নদীত তাৰ দুখটো হ'ল যে 1 লাখ টকীয়া কিনিছে মই নেকি 350 চিচিৰ এটা বাইক বিচাৰিছিলোঁ যিটো বুলেট আকাৰে হ'ব লাগিব এণ্ড ডেট উইল কষ্ট টু এৰাউণ্ড 2.5 লাখ তো সেইটো নোপোৱাৰ কাৰণে তেওঁৰ মানে বাইকটো পালে কিন্তু যিটো বিচাৰিছিল সেইটো পোৱা নাই এক্সপেক্টেশ্যনটো আমি লোকৰ পৰা বেছি আৰু মোৰ এক্সপেক্টেশ্যনটো যিটো তেওঁ কৈ আছিল মেচ নকৰিলে আৰম্ভ হ'ল বেমাৰটো মানে মানসিক যিটো ৰোগ তো এইটো আমি খালি কথা পাতিলেতো নহ'ব ইয়াৰ কাৰণে কিবা নিদান হ'ব লাগিব নিদানটোতো ছ'চিয়েল মিডিয়াই নিদিয়ে এইটো আমাৰ যিটো পাৰিবাৰিক ব্যৱস্থা আছিল স্কুলত যিটো ব্যৱস্থা আছিল সেই স্কুলতো মানুহে শিকাইছিল আজিকালি কি হৈছে স্কুলত যদি শিকাব যায় দুনিয়াৰ কথা তেতিয়া ক'ব যে আপুনি মেথছ টিচাৰ মেথছত কেন্দ্ৰত কৰক আপোনাৰ হেডমাষ্টাৰো বকা দিব আৰু মেনেজমেণ্টেও গালি দিব আৰু ষ্টুডেণ্টো আজিকালি আন্দোলন কৰে যে আপোনাক যিটো কাৰণে ৰাখিছে সেইটো কওক আমাৰ সময়ত সেইটো নাছিল কিন্তু মেথছ টিচাৰে আহি ছায়েন্সৰো কথা কৈছিল আৰু এনেও ক্লাছত মানে তেওঁ কি ধৰণৰ আপোনাক ব্যৱহাৰিক জ্ঞান কি ধৰণৰ দি গ'ল পিছতহে বুজা গ'ল যে এইটো কথা বৰ মানে সাৰুৱা কথা তেওঁ বহুত সহজভাৱে কৈ গৈছিল আৰু এইটো বহুত কামত আহিছে যেনেকৈ হেণ্ড ৰাইটিং আপোনাৰ ধুনীয়া হ'ব লাগে এইটোৰ ওপৰত প্ৰত্যেক টিচাৰ আহি কয় কওঁতে তেতিয়া বুজা হোৱা নাই যে হেণ্ড ৰাইটিংটো ধুনীয়া হ'লে নিজকে কিমান ভাল লাগে আপুনি ধুনীয়াকৈ লিখকচোন আপুনি লেখাখিনি কি আছিল পিছত চাব নিজৰ লিখি বাহ কি ধুনীয়া লিখিছোঁ জাপানত এতিয়াও প্ৰায় এটা সময়লৈকে অকল ব্যৱহাৰিক জ্ঞানৰ ওপৰত তেওঁলোকে কনচেনট্ৰেট কৰে ষ্টুডেণ্টক মানে বেলেগ কিবা শিকোৱাতকৈ ছায়েন্স বা মেথছ শিকোৱাতকৈ মানুহ হিচাপে যিটো নীতি শিক্ষা বা হাইজিন সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে তাৰপিছতহে শিকায় গতিকে আমি কিন্তু সেইবিলাক কৰোঁ সৰুতে আমাৰ বিভিন্ন অংকৰ ছাৰ ব্যৱহাৰিক জ্ঞানটো নোহোৱা হ'ল ত্যাগটো নোহোৱা হ'ল আৰু চব জেগাত ৰাইটৰ কথা আহি গ'ল
মানে আজিকালি লটো খুব পঢ়ায় লিগেল ৰাইট লিগেল ডিউটিটো কাৰো নাই ডিউটি বোলা বস্তুৱে নাইকিয়া হৈছে আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট আপুনি সোধক চবে ক'ব ফাণ্ডামেণ্টেল ডিউটি কিবা আছে নেকি কোনো নাজানে ৰাইটটো চবে জানে আৰু আহি এজ এ লয়াৰ মই যেতিয়া পাওঁ মানুহে আহি কয় যে মোক এইটো ৰাইট আছে নাই কোনোদিন আহি কোনো এইটো নক'লে যে মোৰ এইটো ডিউটি আছিল নেকি মই কিন্তু কৰা নাই দেই তাৰ কাৰণে কিবা ভুল হৈছে নেকি আচ্ছা আৰু এটা যিটো ল পইণ্ট অফ ভিউৰ পৰা যিটো পাব্লিক নিউডিটি এটাতো ছেকশ্যন আছে ইউ কেনট বি ক্ৰিয়েট নুইচেঞ্চ ইন পাব্লিক হয়নে বাট এতিয়া দেখা গৈছে যে ছ'চিয়েল প্লেটফৰ্মত নুইচেঞ্চ ক্ৰিয়েট কৰাৰ কোনো সীমা নোহোৱা হৈছে তাৰ যিটো লিগেল এছপেক্ট আৰু যিটো চাইক'লজিকেল এছপেক্ট মই দুইজনৰ পৰা জানিব বিচাৰিছোঁ যে এইটো কিয় হৈছে কাৰণ ইমান মই সেইদিনাখন এটা নিজেই বহি পেলাই ছ'চিয়েল মিডিয়াত মানে এনেকুৱা এটা ৰিভিলিং হেৰি এটা চাই পেলাই ৰিল এটা চাই পেলাই মই চিন্তা কৰিলোঁ এটা সৰু ছোৱালী হয়তো কলেজীয়া জীৱন আৰম্ভ হৈছে ৰিল এটা বনালে কাইলৈ গৈ ছাপ'জ শিক্ষকতা বৃত্তিত সোমাল টিচাৰ হ'ল এখন স্কুলৰ গৈ এদিন প্ৰিন্সিপাল হ'ল স্কুলখনৰ সেই ৰিলটোতো থাকি যাব তেতিয়া ভৱিষ্যতে তেতিয়াহ'লে এনেকুৱা এখন সমাজলৈ আমি গৈ আছোঁ নেকি যে তেখেত আমাৰ হেড মিষ্ট্ৰেছ এই তেখেতে সেই ৰিভিলিং ৰিল এটাও তাৰমানে চাৰ্কুলেট হৈ আছে তাৰমানে তেতিয়াহ'লে সেই সন্মান আৰু সেইখিনি মোৰ মনত দৃষ্টিত এতিয়াই যদি নিয়ন্ত্ৰণ কৰা নাযায় আমি পঢ়া শুনাত যদি সেইটো নীতিগতভাৱে যদি নানো ভৱিষ্যত এইবিলাক সমস্যা আহিবই আজি আমি যদি সজাগ আৰু সতৰ্ক নহওঁ যিটো আপুনি কৈ আছে যে আজি ইটালীৰ প্ৰাইম মিনিষ্টাৰ মিলনীৰ হাজবেণ্ডে কিবা এটা কথা ক'লে যিটো তেওঁ ভাল নাপালে তেওঁ ছেক্সিয়েষ্ট ৰিমাৰ্ক দিলে এবাউট ফিমেলছ যিটো কৈ তেওঁ শুনি তেওঁ কৰিছে নে পিছৰ কথা তেওঁ শুনিয়ে তেওঁ লজ্জিত হৈ কৈছে যে মই আৰু তোমাৰ লগত নাথাকোঁ এই আজি দুদিন আগৰ ঘটনা সেই ধৰণৰ মানে চিন্তাধাৰাটো আমাৰো সমাজত আমাৰতো আছিল আমি লাহে লাহে পাহৰিছোঁ আকৌ পুনৰ সেইটো স্মৰণ কৰাৰ সময় আছে আৰু আইনী যিটো আপুনি কৈ আছে আইনটোতো বনাব আইন আছে ইনফৰমেশ্যন টেকন'লজি এক্টত লিখা আছে যে আপুনি কোনো ধৰণৰ নিউডিটিটো প্ৰচাৰ কৰিব নোৱাৰে কিন্তু সমস্যা হ'ল যে আপুনি এটা ব্ৰডকাষ্টিং চেনেলৰ তহত যদি কৰি আছে সেইটো ফ'ল' কৰি আছে প্ৰাইভেট চেনেল বনাইছে আপোনাক না কোনো চাওঁতা আছে না আপোনাক কোনো বাধা দিওঁতা আছে যেতিয়ালৈকে বাধা হ'ব তেতিয়ালৈকে আপুনি বহুত প্ৰচাৰ কৰি দিব আৰু বহুত আপুনি মানুহক এই আহাৰটো যিটো আহাৰ সি বিচাৰি আছিল দি দিলে সম্পাদনা বস্তুটো নাই এডিটিং দেৰ ইজ ন' এডিটিং ন' কণ্ট্ৰল সেই কণ্ট্ৰলটোতো আপুনি ক'ৰবা শিক্ষাত আনিব লাগিব যে আপোনালোকে এইবিলাক প্ৰচাৰ কাৰণ গোটেই যিটো ষ্টুডেণ্ট কমিউনিটি সেইটো হ'ল ভৱিষ্যত তেওঁলোকক যদি আমি এতিয়াৰ পৰা সজাগ আৰু নিশিকাওঁ কাৰণ এই ছ'চিয়েল মিডিয়াটো আপুনি না কৰিব নোৱাৰে আৰম্ভণিৰ পৰা এই কথাটো আমি একমত যিটো না কৰিব নোৱাৰি যদি না কৰিব নোৱাৰি কণ্ট্ৰল কৰা আৰু কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব লাগে সেইটোতো কৰিবই লাগিব সতৰুপাৰ দৃষ্টিত এইটো য়েছ মই ক'বলৈ বিচাৰিম যে প্ৰথম কথা হৈছে মই অলৰেডি ক'লোঁ যে আমাৰ ছ'চাইটিখন এতিয়া আমেৰিকান ছ'চাইটিৰ নিচিনাই হ'বলৈ গৈ আছে আৰু নেক্সট এতিয়া যিখন আমেৰিকান ছ'চাইটি সেই ছ'চাইটিখন আমাৰ ভাৰতবৰ্ষতো হয়তো আজিৰ পৰা 20-40 বছৰৰ পিছত হৈ যাব চ' যিটো আপুনি কৈছে সেইটো অলৰেডি আমেৰিকান ছ'চাইটিত এতিয়া হৈ আছে হয়তো হ'ব পাৰে কিন্তু যেনেকৈ ছাৰে ক'লে যে আমি প্ৰিভেণ্টিভ মেজাৰ কিছুমান ল'ব লাগিব চ' প্ৰিভেণ্টিভ মেজাৰ আমি ক'ৰ পৰা ল'ম প্ৰথম কথা হৈছে আমি স্কুলত টাৰ্গেট কৰিব লাগিব স্কুলত স্কুল কাউন্সিলৰ বহুত প্ৰয়োজনীয় আজি আমাৰ ভাৰতবৰ্ষত কি হয় স্কুল কাউন্সিলৰ নামতটোতো দিয়ে কামত সিহঁতে জাষ্ট নিজৰ যিখিনি গভমেণ্টৰ পৰা অহাৰ মানে কিছুমান ৰেগুলেশ্যনছ থাকে চাৰ্কুলাৰ আহে অকল সেই চাৰ্কুলাৰৰ ডিউটিজখিনিহে কৰিবলৈ দিয়ে তাতকৈ বেছি একো কৰিব নোৱাৰে বা কৰিবলৈ নিদিয়ে ৰাইট চ' প্ৰথম কথা হৈছে গভমেণ্টে কিছুমান ষ্টেপ ল'ব লাগিব য'ত এইটোৰ বিষয়ে অলপমান চৰ্চা যাতে কৰে আৰু লগতে স্কুল কাউন্সিলৰবিলাককো কিছুমান ট্ৰেইনিং দিব লাগিব যাতে ল'ৰা ছোৱালীৰ মাজত সেইখিনি সজাগতা আনে ছেকেণ্ডলি আপোনাৰ পেৰেণ্টছৰো কিছুমান দায়িত্ব থাকিব য'ত পেৰেণ্টছে কোন মানে বিচাৰ কৰিবলৈ শিকাব লাগিব যে কোনটো ভাল কোনটো বেয়া right so that could be done through right parenting খুব বেছি strict parenting এটা মই
পেৰেণ্টিং ষ্টাইললৈ গুচি গ'লোগৈ বাট ইয়া খুব বেছি ষ্ট্ৰিক্ট পেৰেণ্টিং কৰিবও নোৱাৰি ল'ৰা ছোৱালীৰ ওপৰত কাৰণ বহুত বেছি ষ্ট্ৰিক্ট পেৰেণ্টিং হ'লে য়েছ ৰেগুলেশ্যনটোতো হ'ব তাৰ লগতে ৰেবিলিয়াছ এটিটিউডৰ লগতে কিছুমান ল'ৰা ছোৱালীৰ ছেল্ফ কনফিডেঞ্চ বহুত ল' হৈ যায় বিকজ সদায় মাক দেউতাকে তেওঁলোকৰ কাৰণে ডিচিজন লৈ আছে তেওঁলোকৰ ডিচিজন মেকিং কেপাচিটি কমি যায় ৰাইট ঠিক তেনেধৰণে যদি আপুনি বহুত লিনিয়েঞ্চিও দেখুৱাই দিয়ে ল'ৰা ছোৱালীৰ লগত তেওঁলোকে আপোনাৰ কথাই নুশুনিব আপোনাৰ কথাক গুৰুত্ব নিদিব চ' এটা বেলেঞ্চ হ'বলৈ বহুত দৰকাৰ এই পেৰেণ্টিং ষ্টাইলটোতো এটা বেলেঞ্চ আনিবলৈ বহুত দৰকাৰ আপুনি একেবাৰে কিবা এটা বেয়া কাম কৰিলে একেবাৰে নোকোৱাকৈও থাকিব নোৱাৰে আপুনি ক'ব লাগিব এটা কিছুমান লিমিটছ দেখুৱাব লাগিব আপোনাৰ কিছুমান বাউণ্ডেৰীজ দেখুৱাব লাগিব ল'ৰা ছোৱালীয়ে কিখিনি বাউণ্ডেৰীজ মেইনটেইন কৰিব লাগিব কিটো সিহঁতৰ লিমিট হয় সেই লিমিটটো যাতে ক্ৰছ নকৰে সেই কথাখিনি তেওঁলোকক বুজাব লাগিব হয়তো সেই তাৰ পৰাহে আমি সেই প্ৰিভেণ্টিভ মেজাৰটো ল'ব পাৰোঁ এটা সময়ত যেনেকৈ ছেক্স এডুকেশ্যন বিকেম ভেৰি ইম্পৰ্টেণ্ট য়েছ ঠিক সেইদৰে ছ'চিয়েল মিডিয়া ইউচেজৰ ওপৰতো এতিয়া খুবেই প্ৰয়োজন এডুকেশ্যন মানে এইটো হাই টাইম টু থিংক অভাৰ দিছ আৰু তেওঁ কোৱাৰ দৰে স্কুলত কাউন্সেলৰটো ৰাখিবই লাগিব কাউন্সেলিং মানে প্ৰত্যেক টিচাৰ প্ৰত্যেক পেৰেণ্ট নিজে কৰিব লাগিব আৰু আপুনি নিজৰ দৈনন্দিন জীৱনত আপুনি নিজেও আগে এইটো গ্ৰহণ কৰিব লাগিব যে মানে বিফৰ আই টিচ বিফৰ আই প্ৰিচ আই অলছ' প্ৰেক্টিছ ইট মই নিজে যদি ঘণ্টা নিজে যদি মোবাইল লৈ ব্যস্ত থাকোঁ মই শিকাম কেনেকৈ মানে যিমানে আপুনি দৰকাৰী বস্তু নাচাওক আপুনি যদি নিজে আপোনাৰ বাচ্চা আপোনাৰ ওচৰত বহি আছে আৰু আপুনি মোবাইল লৈ নিজে 2 ঘণ্টা ব্যস্ত 1 ঘণ্টা ব্যস্ত তাতে 2 ছেকেণ্ডৰ কাৰণে যদি শুনিলে তাৰপিছত আকৌ ব্যস্ত তেতিয়া নহ'ব আপুনি মোবাইলটো ক'ৰবাত ৰাখিবই লাগিব এটা সময়ৰ পাছত যে এইটো ইয়াত থাকিব এতিয়া মই বাচ্চাৰ লগত বহিম দেউতাৰ লগত বহিম মাৰ লগত বহিম ব্ৰেক ফ্ৰম স্ক্ৰীন টাইম য়েছ মোৰ ইয়াতে মই এটা জাষ্ট উদাহৰণ এটা দিওঁ মোৰ এগৰাকী শিক্ষয়িত্ৰী আছিলে তেওঁ খুব ভাল কৰে তেওঁ বাচ্চাটো যেতিয়া সৰু আছিলে তেওঁ কি কৰে যে ঘৰত সোমোৱাৰ লগে লগে কলেজৰ পৰা আহিলে ঘৰত সোমোৱাৰ লগে লগে যিটো ফ্ৰণ্ট ৰুমতে ফোন ছুইচ অফ কৰি এৰি দিলে তাৰপিছত বাচ্চাটোৰ ওচৰত তেওঁ যেতিয়ালৈকে লাইক 4 years হোৱা নাই তেতিয়ালৈকে বাচ্চাটোৰ লগত ফোনৰ ইণ্টাৰেকশ্যনো কৰোৱা নাই তাৰপিছত লাহে লাহে যেতিয়া ইণ্টাৰেকশ্যন কৰাইছেও ফোনটোৰ লগত তেওঁ লিমিট ছেট কৰিছে নিজৰ বাচ্চাটোৰ লগত যে ঠিক আছে তুমি মানে ফোন ইউজ কৰিবা কিন্তু ইমানখিনি সময়ৰ কাৰণেহে সেই সময়টো যদি বেছি হৈ যায় তেতিয়াহ'লে তুমি ফোন বন্ধ কৰি পেলাই বেলেগ কামত লাগিব চ' হয়তো এতিয়া দিছ ইজ দ্য ৰাইট টাইম যে পেৰেণ্টছবিলাকেও এই কামখিনি কৰিবলৈ আৰম্ভ কৰিব লাগে যে নিজেও মানে আপোনাৰ ফোনৰ পৰা ডিচেনচিটাইজেশ্যন যিটো চেনিটাইজেশ্যন কৰিব লাগিব নিজকে ৰাইট মই চাইক'লজিৰ পইণ্ট অফ ভিউৰ পৰা এটা কথা জানিব বিচাৰিছিলোঁ যে মানে এতিয়া যে চাইক'মেট্ৰিক টেষ্ট তাত আমি কেনেকৈ ইভেলুৱেট কৰোঁ যে মানুহজনৰ কেলকুলেটিভ হেৰিটো কিমান অবজাৰ্ভেশ্যন পাওঁ কেপাচিটি কিমান সেইবিলাক চাই পেলাই আমি এজন মানুহৰ পাৰ্চনেলিটি যে মানুহজনে পাৰ্চনেলিটি হিচাপে কেপেবিলিটি কিমান আমি এছেছ কৰোঁ এইটো কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি ওৱান হু থিংকছ ডেট ইফ আই ৰিভিল মোৰ লাজতকৈ ওপৰত আৰু তাকো ছ'চিয়েলি তাৰমানে এতিয়া কথাটো এনেকুৱা যে আমি হয়তো গা ধুই উঠি পেলাই বহুত মানুহ আছে যদি কয় ৰ'দত গামোচাখন মেলি থৈ আহিব লাগে পোনপ্ৰথমতে কাপোৰযোৰ পিন্ধিহে গামোচাখন মেলিব যাব কাৰণ এটা পৰিসীমাৰ বাহিৰত আমি যাব নিবিচাৰোঁ যেতিয়া আমি আবুৰ হৈ নাথাকোঁ কিন্তু এটা সামাজিক মাধ্যম য'তে জানে যে গোটেই সমাজে চাব পৃথিৱীয়ে চাব তাত নিজৰ আবুৰৰ পৰা আঁতৰি অহা এইটো কেনেকুৱা ধৰণৰ এটা চাইক'লজিকেল এইটো কিহৰ কাৰণে হেৰি হৈছে আৰু এইটোৰ লগত আমি কেনেকৈ যুঁজ কৰিব পাৰোঁ আপোনাৰ মতে আপুনি মুভিজ চাই মুভিজ হয় চাওঁ বলিউড মুভিজ হয় হলিউড মাজে মাজে খুব কম কিন্তু হলিউড বলিউড দুইটাই খুব কম তথাপিও মাজে মাজে চোৱা কি হয় দেখুৱায় চ' দেট ইজ প্ৰম'টিং ৰাইট যেতিয়া তাত যদি দেখুৱাব পাৰিছে কাৰণ চেলিব্ৰিটিৰ লগত মানুহে বহুত নিজকে ৰিলেট কৰে ৰাইট মানুহে ভাবে যে মই তেওঁৰ নিচিনা কোনোবা এজন চেলিব্ৰিটিক যদি তেওঁ ইনস্পায়াৰ হয় তেওঁৰ নিচিনাকৈ বিহেভ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে সেই মানে অন স্ক্ৰীন আৰু অফ স্ক্ৰীনৰ মাজৰ যিটো ডিফাৰেঞ্চ সেইটো বুজি নাপায় ৰাইট চ' যদি তেওঁৰ ফেভৰেট এক্টৰ বা ফেভৰেট এক্ট্ৰেছে যদি স্ক্ৰীনত যদি তেনেকৈ
মানে নিউডিটি দেখুৱাব পাৰিছে তাহাঁতে ভাবে যে ময়ো কৰিব পাৰোঁ আৰু উৰ্ফি জাভেদ yes is a trendsetter. If Urfi Javed can be trendsetter, so everybody will try to follow it. Definitely. আৰু social media as privacy intrusion. মই কি কৈছোঁ privacy intrusion? মোৰ ফেচবুক ছাইটত গ'লে মই ক'ৰবাত এনেকুৱাটো নহয় ক'তো নাযাওঁ ফুৰিবলৈ নাযাওঁ বা ভাল বস্তু নাখাওঁ নিশ্চয় মই কেতিয়াবা ৰেষ্টুৰেণ্ট গৈও খাওঁ ক'ৰবাত ফুৰিবলৈকো যাওঁ কিন্তু মই আপলোড কৰা প্ৰথমৰ পৰাই এইটো নহ'ল কাৰণ আমি হয়তো এনেকুৱা এটা জেনেৰেশ্যনত ডাঙৰ হ'লোঁ য'ত আমাৰ এইটো নাছিলেই যে কৰিব লাগে কিন্তু কি হয় যে মই এতিয়া আমি তিনিজনে আজি পডকাষ্টটো কৰিলোঁ কৰি পেলাই মই ছ'চিয়েল মিডিয়াত এইটো ডেফিনেটলি ছ'চিয়েল মিডিয়াতে পাব্লিছ হ'ব কিন্তু বিহাইণ্ড দ্য চিনছখিনি ছাপ'জ মই দিবলৈ বিচৰা নাই কিন্তু আপুনি দিবলৈ বিচাৰিছে আপুনি চেলফি এটা লৈ পেলাই দি দিলে মই কোনোবা এখন ৰেষ্টুৰেণ্ট কাৰোবাৰ ফ্ৰেণ্ডৰ লগত খাবলৈ গৈছোঁ মই যদিও মোৰ ছ'চিয়েল মিডিয়াত দিয়া নাই তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত মোৰ নামত টেগ কৰি পেলাই পাব্লিছ কৰি দিলে আই ফাইণ্ড ইট লাইক ইনট্ৰুজিভ ইন মাই প্ৰাইভেচি যোনে হেৰি কৰে চ' এতিয়া যিটো প্ৰাইভেচি শব্দটোৰ কি অৰ্থ আছে আপোনাৰ দুজনৰ দৃষ্টিত আৰু লিগেলিটো এইটো বহুতেই প্ৰয়োজন বহুত মানুহে বহুতে জনাব নিবিচাৰে যে তেওঁ এতিয়া ক'ত আছে হয়নে হোৱাট ইজ প্ৰাইভেচি প্ৰাইভেচি ইজ এ প্ৰাইভেট লাইফ এতিয়া আৰু প্ৰাইভেট বুলি ক'ব গ'লে একোৱে থাকি যোৱা নাই মানে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত যিহেতু আপুনি সমাজতকৈ আঁতৰি থাকিব নোৱাৰে যেতিয়া সমাজত আছে সমাজত যিটো আপুনি ক'লে যে আপোনাৰ লগতে তিনিজন আৰু আছিল সেই তিনিজনে প্ৰাইভেচিটো এইটো ডেফিনেশ্যন ভাবিছে যে মোৰ য'ত গৈছোঁ মই যাৰ যাৰ লগত গৈছোঁ চবৰে ফটো দিব পাৰোঁ বা টেগ কৰিব পাৰোঁ আপোনাক নুসুধাকে এতিয়া তাৰ কাৰণে আইনটো বনোৱা নাই আপোনাৰ ছ'চিয়েল ছাইটত নিশ্চয় লিখা আছে যে আপুনি টেগ কৰা অধিকাৰটো কাক দি আছে কাক দিয়া নাই আপুনি যদি দিছে একবাৰ টেগ কৰিবলৈ যে মোৰ বন্ধু বান্ধৱে মোক চাব পাৰে মোক টেগ কৰিব পাৰে গ'ল আপোনাৰ প্ৰাইভেচি সেইদিনাই আপুনি নিজেই নিজ হাতেৰে কম্প্ৰমাইজ কৰিলে নজনাকে তো এতিয়া প্ৰাইভেচি বোলে শব্দটো অৰ্থহীন হৈ পৰিছে আৰু যিটো আপুনি কৈছে যে প্ৰাইভেট মানে এটা সময় মানে লাগিলে আপুনি লেজাৰলি বহি নিউজ পেপাৰে পঢ়ক সেই সময়টো যদি আপোনাৰ বন্ধু আপোনাৰ লগত আছে আপোনাৰ ফটো দি দিলে আপোনাৰ ৱাইফে আছে দি দিলে যে মাই হাজবেণ্ড ইজ হেভিং লেজাৰ টাইম আপুনি ৰখোৱাটো বৰ কঠিন নহ'লে এটা নতুন বিবাদ সৃষ্টি হ'ব যে আপুনি যিসকল উচিত বন্ধু বান্ধৱ তেওঁৰ পৰা আঁতৰিব লাগিব যে মোৰ প্ৰাইভেট লাইফ বুলি কৈ দোহাই দিলে নহ'ব কাৰণ চবৰ মানসিকতাটো বহুত ধৰণৰ চেঞ্জ হৈছে যিটো চেঞ্জটো আপুনি স্বীকাৰ নকৰাৰ বাহিৰে আপোনাৰ লগত অপশ্যন নাই আপুনি সেইটোৰ পৰা বাচিব নোৱাৰে যেনেকৈ আছে সেই হিচাপে গ্ৰহণ কৰিব লাগিব কিন্তু কথা হ'ল যে যিটো এজ এ হোল সমাজখনক যিটো সতৰ্কতাৰ প্ৰয়োজন আছে খুবেই হাই টাইম এইটো বহি আমি চিন্তা কৰিব লাগিব আৰু বাৰম্বাৰ কৈ আছোঁ যে স্কুল কলেজ ইউনিভাৰ্চিটিত ইয়াৰ ওপৰত চেপ্টাৰ হওক ছাবজেক্ট হওক হিচাপে আনিব লাগিব আৰু এজ এ হোল লগতে গাৰ্জেনেও তাৰ নিশ্চয় মানে আমি চবেই শিকিব লাগিব আজি যেনেকৈ এইটো চৰ্চা হয়তো এইটো এটা আৰম্ভণি এনেকৈ বহুতে চৰ্চা কৰিয়ে আছে যে এইটো সময় আহিছে য'ত আমি বহি আলোচনা কৰোঁ আপুনি দেখিব যে মাৰ্ডাৰ কৰাটো আজিকালি ভিডিঅ' বনাই আছে সেইটো কি মানসিকতা হ'ব পাৰে যিটো কাম মানে ইয়াতকৈ নিকৃষ্ট কাম নাই সেইটো গোপন হৈছিল এতিয়া আই এছে কওক বা আপোনাৰ ৰাজস্থানতে এজন মানুহৰ মানে আপোনাৰ যিটো দৰ্জীৰ মাৰ্ডাৰ হ'ল তাতো ভিডিঅ' বনালে এইটো কি ধৰণৰ প্ৰচাৰ যে মই বহুত ডাঙৰ ভাল এটা কাম কৰিছোঁ ক'তনো মানুহে আইনৰ মানে চকুৰ পৰা বাচিবৰ কাৰণে লুকাই কৰা কামবিলাক এতিয়া আজিকালি মানে কেইবাটাও আপুনি গেং ৰেপৰ কাহিনী পাব য'ত আপোনাৰ ভিডিঅ' বনাইছে তো মানসিকতাটো আপুনি কোনফালে গৈ আছে মানে এটাতো আপুনি ঘৃণিত কাম কৰিছে কিন্তু লগতে ৰেকৰ্ডিং ৰাখিছে প্ৰচাৰো কৰিব বিচাৰি আছে কাক দেখাব বিচাৰি আছে ক'ব পৰা কঠিন যে নিজকে প্লেজাৰ দি আছে নে লোকক প্লেজাৰ দিব বিচাৰি আছে নে ভৱিষ্যৰ কাৰণে আপুনি ৰেকৰ্ড ৰাখিব বিচাৰি আছে যেনেকুৱা ডাঙৰ কাম কৰি যোৱা এজন মানুহ আছিল তো সেই মানে মানসিকতাটো ক'ত ঠিক হ'ব সেই আপোনাৰ আৰম্ভণি ঘৰৰ পৰা আৰম্ভ কৰি স্কুল কলেজতে গৈ ঠিক কৰিব লাগিব নহ'লে মেণ্টেল হস্পিটেলৰ সংখ্যাটো বঢ়াব লাগিব যদি এইটো সময়মতে কৰা নগ'ল আৰু আমাৰ সতৰূপাৰ নিচিনা আৰু ষ্টুডেণ্ট ওলাব যে এই ছাবজেক্টৰ ওপৰত মই ইয়াতে এটা কথা এড কৰোঁ আমাৰ ভাৰতবৰ্ষত এতিয়াও
সাইকলজিষ্টৰ বহুত নেচেচিটি আছে জাষ্ট এতিয়া টোটেল যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে অকল অলমষ্ট 9,000হে আপোনাৰ সাইকলজিষ্ট এতিয়া ভাৰতবৰ্ষত আছে উই নিড মোৰ কাৰণ আমাৰ এতিয়া ক'ভিডৰ পিছত যিটো ছাডেনলি ইমান বেছি মেণ্টেল হেল্থ ইছ্যুজ ইমান বেছিকৈ বাঢ়ি গৈছে তাৰ কাৰণে উই নিড মোৰ সাইকলজিষ্ট যোনে হেৰি কৰিব পাৰে ডেফিনেটলি যোনে কাউন্সেলিং কৰিব পাৰে এণ্ড যোন ট্ৰেইনড হয় কিন্তু এতিয়া আপুনি যদি যেনেকৈ আমি ৰিলছত লগতে যদি আমি চাওঁগৈ তেতিয়াহ'লে আমি দেখোঁ যে আপোনাৰ ৰিলছবিলাকত বা ইনষ্টাগ্ৰাম পেজতো আপুনি চাব যে বহুত ইনফ্লুৱেঞ্চাৰ্ছ থাকে আৰু তেওঁলোকে নিজকে এলিজিডলি লাইক সাইকলজিষ্ট বুলি ডিক্লেয়াৰ কৰে য'ত নেকি তেওঁলোকৰ কোনো ধৰণৰ কোৱালিফিকেশ্যনো নাথাকে এলিজিবিলিটিও নাথাকে আৰু তেওঁলোকে এজ আ কোচ গাইড অৰ হোৱাট এভাৰ মটিভেটৰ বুলি কৈ পেলাই নিজকে স্পীকাৰ বুলি কৈ পেলাই দে বেচিকেলি প্ৰিচ তেওঁলোকে মেণ্টেল হেল্থৰ কথা প্ৰিচ কৰে সেই বস্তুখিনিত অলপমান নজৰ দিয়াটো খুব জৰুৰী বুলি মই ভাবোঁ আই থিংক দেৰ ছাৰৰ মানে সেইখিনিত ৰোল বহুত বেছি য'ত আপোনাৰ শিক্ষা নাই কিন্তু আপুনি জ্ঞানটো দি আছে এতিয়া কথা হ'ল যে আপুনি যদি এজ এ প্ৰফেচনেল কাৰোবাৰ তাত যায় মানে এজন ডক্টৰ যদি তাত লিখা আছে MD আৰু তেওঁ পঢ়া শুনা নাই তেতিয়া আপুনি কেছ কৰিব পাৰে ছ'চিয়েল মিডিয়াত সমস্যাটো ক'ত আৰম্ভ হয় যে মই একো মোৰ ডিগ্ৰীটো কোৱা নাই নহয় আই এম এ স্পীকাৰ নাও ইট ইজ আপ টু ইউ whether you want to follow me I am not forcing you I have not given any other kind of propaganda মই তো মোৰ ডিগ্ৰীটো দেখুৱাই নাই আপুনি কেনেকৈ ক'ব যে মোৰ ডিগ্ৰী ভুল দেখাইছোঁ সমস্যা হ'ল তাত যেনেকৈ আপুনি কৈ আছিল যে চব প্ৰডাক্টটোৱে যদি নিজে চাপি যায় যে নাই মই এওঁৰটো বৰ ভাল লাগিছে এওঁৰ কিমান জ্ঞান আছে না তেওঁৰ মই বেকগ্ৰাউণ্ড জানিব চেষ্টা কৰিলোঁ না তেওঁৰ পঢ়া শুনাৰ বিষয়ে মই জানো কিন্তু মই একদম চকু বন্ধ কৰি তেওঁৰ কথাটো শুনি আৰু ফ'ল' কৰিছোঁ তেতিয়া সময়হে ক'ব যে মই ঠগ খালোঁ নে কি হ'ল চাৰ্টিফিকেশ্যন নাই আৰু তাত মানে আইনী কোনো ব্যৱস্থা ল'ব এইকাৰণে নোৱাৰে যিটো তেওঁ প্ৰশ্ন কৰিছিল যে আইনী এইকাৰণে ল'ব নোৱাৰে যে তেওঁ কোনো নিজে আহি মোক কোৱা নাই কিন্তু যে মই এই প্ৰডাক্টটো জানো মই আই এম চেলিং দিছ প্ৰডাক্ট হি ইজ নট চেলিং হি ইজ ডেফিনেটলি চেলিং বাট ইট ইজ মি হু ইজ বিং এট্ৰেক্টেড আননেচেচাৰিলি আৰু তেওঁক মই নিজে ভাবি লৈছোঁ যে তেওঁ জ্ঞানী গুণী আৰু তেওঁ MD সাইকলজি from so and so university whereas he has never boasted of তেওঁ কোনোদিন দাবী কৰা নাই ৰাইট এতিয়া মই আপোনাৰ কুৱেশ্যনটোলৈ আহোঁ যে আপোনাৰ প্ৰাইভেচি লৈ পেলাই চ' সেইটো কাৰণে এতিয়া যি মানুহে নিজৰ প্ৰাইভেচিটো মেইনটেইন কৰিব বিচাৰে সেই মানুহে আজিকালি সেইটো কাৰণে আগতীয়াকৈ কৈ দিয়ে যে ইয়াতো মোৰ ফটো নল'ব বা মোৰ ফটো ল'লেও প্লিজ মোৰ ফটো ছ'চিয়েল মিডিয়াত নিদিব আপোনালোকে নিজৰখিনি দিয়ক মোৰ ফটো নিদিব আৰু তাৰ লগতে আপুনি যদি চাবলৈ যায় যে যিখিনি আপোনাৰ ডিফেন্সৰ মানে আপোনাৰ বহুত কৰ্মৰত মানুহখিনি বা যিখিনি ক্ৰিটিকেল পষ্টিঙত আছে ক্ৰিটিকেল পষ্টিং ইন দ্য চেন্স কি বৰ্ডাৰত আছে বা নেভি বা এয়াৰ ফ'ৰ্চৰ হওক বা ইভেন IBৰ আপোনাৰ ইণ্টেলিজেঞ্চ ব্যুৰ' চ' তেওঁলোকৰ অলৰেডি এটা মানে সিহঁতৰ এটা বণ্ড চাইন কৰা যায় বা আপোনাৰ এটা কণ্ট্ৰেক্ট চাইন কৰা যায় য'ত নেকি তেওঁলোকে এইটো এচিয়ৰেঞ্চ দিয়ে যে তেওঁলোকৰ কোনো ধৰণৰ ফেমিলিয়ে হওক বা তেওঁলোকে নিজেও হওক যে তেওঁলোকৰ যিকোনো প্ৰাইভেট লাইফৰ কথা যাতে ছ'চিয়েল মিডিয়াত কোনো পধ্যে যাতে নাযায় চ' তেওঁলোকৰ কোনো ট্ৰেচ আপুনি নাপায় ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ইভেন ঘৈণীয়েকবিলাকেও মানে ফটো উঠিলেও নিজৰ লাইফৰ কথা ফটো দিব ল'ৰা ছোৱালীৰ ফটো দিব কিন্তু সেই মানুহজনৰ ফটো নিদিয়ে নিজৰ গিৰিয়েকৰ ফটো নিদিয়ে কিন্তু আপুনি সেইটো কথা লক্ষ্য কৰিব পাৰে বিকজ দে আৰ অৱেৰ অফ যে তেওঁলোক গভৰ্ণমেণ্ট চাকৰিয়াল হয় আৰু দেট ইজ নট অ'কে সেই সকিনিটো দিয়া আছে য়েছ তেনেধৰণৰ সকিনি মানে বিভিন্ন জাগাত লাগিব এতিয়া সেইটোৱে তাৰমানে মই পজিটিভিটি এইটো লিখিছোঁ যে ইট কেন বি ৰেগুলেটেড ইট কেন বি কণ্ট্ৰলড য়েছ ডেফিনেটলি ইট কেন বি কণ্ট্ৰল বাট সেই চেন্স এই কণ্ট্ৰলৰ যিটো বডিটো সেইটো ছাৰহঁতৰ নিচিনা মানুহে এতিয়া লাহে লাহে আনিব লাগিব মানে এইটো আৰম্ভণিটো স্কুলৰ পৰা কৰিব লাগিব নহ'লে দিগদাৰ আছে মানে সময় আপুনি ঠিক আছে এজন চাকৰিয়াল আৰ্মিৰ হওক IBৰ হওক তেখেতসকলক ৰেগুলেট কৰাটো সহজ আৰু তেওঁ মানিব কিন্তু বাকীসকলৰ কি হ'ব
বাকীসকলক যিটো জেনেৰেশ্যনটো তৈয়াৰ হৈ আছে তেওঁলোকক এতিয়াই যদি আমি নিশিকাওঁ ভৱিষ্যত গৈ হাহাকাৰ কৰিতো একো লাভ নহ'ব তেতিয়া ব্যক্তিগত জীৱন যদি নাথাকে জীৱনেই হ'ব নোৱাৰে সেইটো হয় ব্যক্তিগত জীৱন থাকিবই লাগিব গোটেইটো সামাজিক জীৱনটো হ'ব নোৱাৰে ৰাইট ভেৰি 100% সামাজিক জীৱন হ'ব নোৱাৰে হয় চ' তাৰ পৰাই সমস্যাৰ আৰম্ভণিটোৱে তাৰ পৰাই হৈছে এতিয়া সদুৰ পৰা যিটো বিষয় আছিলে যে ভাৰতীয় সংগীতৰ যি ৰাগ হয় কাৰণ মই এইকাৰণে বিষয়টো লৈ আহিছোঁ যে সামাজিক মাধ্যমৰ অতি ব্যৱহাৰ বা দুৰ্ব্যৱহাৰ তাৰ আউটকাম কিন্তু ডিপ্ৰেশ্যন এংজাইটি ষ্ট্ৰেছ এইকেইটাই হয় আউটকাম এইকেইটাই আপুনি যিটো PhD কৰিছিলে যে এই হেৰিবিলাকত যে মানুহৰ যি মানসিক অৱস্থা তাত আমাৰ ভাৰতীয় সংগীতৰ ৰাগৰ যিটো প্ৰভাৱ হয় তাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ মই সেইটো ময়ো খুব ইচ্ছুক শুনিবলৈ হয় মোৰ একচুৱেলি PhD টপিক আছিলে দ্য ইফেক্ট অফ ৰাগ তৰি অন এমপ্লয়ী মাইণ্ডফুলনেছ মেণ্টেল ফাটিক এণ্ড ফ্লাৰিছিং চ' যিসকলে চাকৰি কৰে তেওঁলোকৰ মাইণ্ডফুলনেছ ইয়ানি কি আপোনাৰ এট প্ৰেজেণ্ট আপুনি কিমান মানে ইনভলভ হৈ আছে আৱেৰ হৈ আছে মনোযোগ দিব পৰা হেৰি হয় মানে আপুনি এতিয়া যদি আপুনি পডকাষ্টটোত আছে আপুনি 100% পডকাষ্টটোত আছে নে নাই নে আপোনাৰ মাইণ্ডত বেলেগ কিবাও চলি আছে আপোনাৰ পাষ্টৰ বা ফিউচাৰ এক্সপেক্টেশ্যনছ ঠিক আছে সেইবিলাক চলি আছে নেকি ঠিক আছে চ' মষ্ট অফ দ্য টাইম আজিকালি টাইমত দেখা যায় যে মানুহ অট'মেটিক হৈ গৈ আছে চ' আপুনি ৰাতিপুৱা শুই উঠে মেচিনৰ নিচিনাকৈ আপুনি নিজৰ কৰিবলগীয়া কামখিনি কৰে আৰু মেচিনৰ নিচিনাকৈ ওলাই যায় আৰু আকৌ সেই তেনেকৈ মেচিনৰ নিচিনাকৈ গুচি আহে চ' আপোনাৰ একচুৱেলি জীৱনটো আপুনি নিজৰ জীৱন বুলি ভাবা নাই ইটছ মোৰ লাইক এ মেচিন আপুনি মেচিনহে হৈ গৈ আছে আপুনি হিউমেন বিং হৈ থকা নাই ৰাইট চ' মাইণ্ডফুলনেছে আপোনাক সেই হিউমেন বনাই পেলাই যে আপুনি ফুল্লি আৱেৰ হয় নে নহয় আপুনি কিবা এটা কাম কৰিছে ধৰি লওক আপুনি ভাতকে বনাইছে বা আপুনি ভাতটো খাইছে চ' আপুনি 100% সেই এক্টিভিটিটোত ইনভলভ হয় নে নহয় দেট ইজ মাইণ্ডফুলনেছ ৰাইট মেণ্টেল ফাটিগ হৈছে যে আপুনি কিবা এটা কাম এটা নিৰ্দিষ্ট সময় কৰাৰ পিছত কিমান ভাগৰি গৈছে আৰু সেইটো ভাগৰি যোৱাটো আপোনাৰ ফিজিকেল ফাটিগ নহয় মানে ফিজিকেলি আপুনি ভাগৰি যোৱা নাই কিন্তু আপুনি মেণ্টেলি কেনেকৈ ভাগৰি গৈছে আপোনাৰ কনচেনট্ৰেশ্যন লেভেলটোত ইফেক্ট পৰিছে নেকি আপোনাৰ এটেনশ্যন স্পেনত ইফেক্ট পৰিছে নেকি কাৰণ যেতিয়া আমি মেণ্টেলি ফাটিগ হৈ যাওঁ আমাৰ কনচেনট্ৰেশ্যন কম হয় আমাৰ এটেনশ্যন স্পেন কম হয় আমাৰ ফ'কাছ কম হয় ৰাইট চ' সেইটোৰ ওপৰত আৰু ফ্লাৰিছিং হৈছে ইটছ আ অভাৰঅল পজিটিভ চাইক'লজি ঠিক আছে চ' আমি নিজৰ লাইফত পাৰ্পাছ বিচাৰি পাওঁনে নাই আমাৰ মিনিং আছেনে নাই লাইফটোত ৰাইট তাৰ লগতে আমি আমাৰ নিজৰ মানুহবিলাকৰ লগত কিমান কানেক্টেড হয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ লগত আমি কিমান ইনভলভ হৈ আছোঁ তেওঁলোকে আমাক কিমান সন্মান কৰে আমাৰ কিমান পজিটিভ ইম'শ্যনছ আছে ৰাইট আমি কিমান এংগেজিং হয় আৰু তাৰ লগতে আমি আমাৰ এচিভমেণ্টছবিলাক কিমান চেলিব্ৰেট কৰোঁ কেনেকৈ চেলিব্ৰেট কৰোঁ চ' সেইটোৰ ওপৰত দেট ইজ অল এবাউট ফ্লাৰিছিং চ' মই এই 3টা ভেৰিয়েবল লৈছিলোঁ চাবৰ কাৰণে যে আপোনাৰ যিখিনি মানে কৰ্মৰত মানুহখিনি তেওঁলোকৰ ওপৰত এইখিনিৰ কেনেকুৱা প্ৰভাৱ আছে তাৰ লগতে যিখিনি দেখা গৈছিল যে মেণ্টেল ফাটিগ বেছি আৰু মাইণ্ডফুলনেছ আৰু ফ্লাৰিছিং কম তেওঁলোকক মই থেৰাপি দিছিলোঁ ঠিক আছে তেওঁলোকক মই এটা গ্ৰুপক মই দিছিলোঁ ৰাগ তৰিৰ থেৰাপি আৰু এটা গ্ৰুপক মই দিছিলোঁ ৰাগ গড়চাৰংগৰ থেৰাপি ঠিক আছে আৰু যিখিনিৰ মেণ্টেল ফাটিগ কম আৰু মাইণ্ডফুলনেছ বেছি আৰু ফ্লাৰিছিং বেছি আছিলে তেওঁলোকক মই কণ্ট্ৰল গ্ৰুপত ৰাখিছিলোঁ তেওঁলোকক মোক কোনো ধৰণৰ থেৰাপি দিয়া নাছিলোঁ ৰাইট চ' যেতিয়া মই ৰিজাল্টছখিনি মই ফাইণ্ড আউট কৰিলোঁ যে আপোনাৰ থেৰাপি দিলোঁ এমাহৰ থেৰাপি আছিলে মোৰ চ' সেই এমাহৰ ৰাগ গড়চাৰংগৰ গ্ৰুপটোক ৰাগ গড়চাৰংগৰ থেৰাপি দিছিলোঁ ৰাগ তৰিৰ গ্ৰুপটোক ৰাগ তৰিৰ থেৰাপি দিছিলোঁ চ' তাৰ পাছত আকৌ মই ৰিএছেছ কৰিলোঁ তাৰপিছত দেখা গ'ল যে যিখিনি মানুহৰ মাইণ্ডফুলনেছ আৰু ফ্লাৰিছিং কম আছিলে আৰু মেণ্টেল ফাটিগ বেছি আছিলে চ' সেইখিনি মানুহৰ ৰাগ থেৰাপি দিয়াৰ পিছত মাইণ্ডফুলনেছ আৰু ফ্লাৰিছিং বাঢ়িছে আৰু মেণ্টেল ফাটিগ কমিছে
ৰাইট চ' আমি এইটো কনক্লুজনতে আহিব পাৰিলোঁ যে সেই মিউজিক যে শুনিলে সেই এমাহ ধৰি পেলাই কণ্টিনিউৱাছলি যে শুনিলে সেই মিউজিকটো সেই এটা পাৰ্টিকুলাৰ ৰাগ এটা যে শুনিলে সেই ৰাগটোৱে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ নিউৰলজিকেলিয়ে হওক মেণ্টেলিয়ে হওক সেইখিনি কামনেছটো আনিলে ৰাইট তাৰ লগতে মই আৰু বহুতকেইটাও ষ্টাডি কৰিছিলোঁ মই এটা ষ্টাডি কৰিছিলোঁ আপোনাৰ মিউজিকৰ কি ৰ'ল আছে অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ থেৰাপিৰ ওপৰত চ' মোৰ ইণ্টাৰেষ্টিংলি মই ক'ব পাৰোঁ যে মোৰ সেই ৰিচাৰ্চ পেপাৰখন ৰিচেণ্টলি ৰিকি কেজ দ্য 3 times গ্ৰেমি এৱাৰ্ড উইনাৰ তেওঁ মোৰ সেই ৰিচাৰ্চ পেপাৰখন কোট কৰিছে AIRৰ আপোনাৰ এটা পডকাষ্টত যে য়েছ মই তাতে ফাইণ্ড আউট কৰিছিলোঁ মই একচুৱেলি সেইটো এটা ছেকেণ্ডেৰী ৰিচাৰ্চ পেপাৰ কৰিছিলোঁ মই বহুতখিনি ৰিচাৰ্চ পেপাৰক মানে পঢ়ি পেলাই মই এটা কনক্লুজনত আহিছিলোঁ যে য়েছ মিউজিকে অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ মানে হেৰিটোত আপোনাৰ মানে যিটো বেমাৰটো সেই বেমাৰটোক ক'ৰবাত নহয় ক'ৰবাত মেনেজ কৰে মানে স্পেচিয়েলি যিটো আপোনাৰ ছ'চিয়েল আছপেক্ট আৰু কমিউনিকেশ্যন আছপেক্টত বেছিকৈ কাম হৈছে চ' ক'ৰবাত নহয় ক'ৰবাত পজিটিভ ৰিলেশ্যনশ্বিপ এটা পোৱা গৈছে ইন দি মেনেজমেণ্ট অফ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ আৰু এখন মই পেপাৰ কৰিছিলোঁ আপোনাৰ বেছিকৈ এংজাইটিৰ ওপৰত কৰিছিলোঁ চ' এংজাইটি দুবিধ ধৰণৰ থাকে ষ্টেট এংজাইটি আৰু ট্ৰেট এংজাইটি এই দুটাৰ ওপৰতে মই কৰিছিলোঁ চ' এখন পেপাৰ মই কৰিছিলোঁ আপোনাৰ 2017ত মই কৰিছিলোঁ মই তেতিয়া মিউজিচিয়ানছ লৈছিলোঁ ফ্ৰম ইণ্ডিয়ান ক্লাছিকেল মিউজিক যোনে কৰে আৰু মই এজ গ্ৰুপ লৈছিলোঁ আপোনাৰ য়াং এডাল্টৰ আৰু মই আৰু এটা এজ গ্ৰুপ লৈছিলোঁ আৰু এটা মই লাইক পপুলেশ্যন লৈছিলোঁ যিখিনিয়ে মিউজিক একেবাৰে মানে কোনো ধৰণৰ মিউজিক ট্ৰেইনিং লোৱা নাই ঠিক আছে চ' তেওঁলোকৰ ডেটা যেতিয়া মই কেলকুলেট কৰিলোঁ এনালাইজ কৰিলোঁ চ' এনালাইজ কৰাৰ পিছত মই পালোঁ যে যিখিনিয়ে মানে মিউজিক কৰিছিলে বা মিউজিকত ট্ৰেইনড হয় তেওঁলোকৰ এংজাইটি লেভেলো বহুত কণ্ট্ৰলড হয় rather than যিখিনি মানুহে আপোনাৰ মিউজিকত ট্ৰেইন নহয় ঠিক আছে আৰু এটা মই কৰিছিলোঁ ৰিচাৰ্চ আপোনাৰ ক'ভিডৰ সময়ত য'ত মই চাইছিলোঁ যে ফিমেলছৰ মাজত মই কৰিছিলোঁ মাইকী মানুহৰ মাজত যিখিনিয়ে মানে আপোনাৰ খুব এংজাইটিত ভোগে তেওঁলোকৰ লগত মই চাইছিলোঁ চ' তাতো মই ৰাগ তৰি ইউজ কৰিছিলোঁ চাবৰ কাৰণে যে কিবা এফেক্ট থাকে নে নাথাকে চ' তাতে পোৱা গৈছিল যে যিখিনি সেইটো কাৰণ ক'ভিড এটা ছিটুৱেশ্যনেল ষ্ট্ৰেছ এটা ক্ৰিয়েট কৰিছিলে সেইটো সময়ত ৰাইট চ' ষ্টেট এংজাইটি সেইটো সময়ত বহুত মাইকী মানুহৰ বহুত বেছি হৈ গৈ আছিলে এনেও আপুনি যদি চাই মাইকী মানুহৰ ৰেচিঅ' বহুত বেছি টুৱাৰ্ডছ এংজাইটি ডিজৰ্ডাৰ্ছ ঠিক আছে চ' দেখা গৈছিল যে সেই ষ্টাডিটোত যিখিনি মাইকী মানুহৰ এংজাইটি ইছ্যুজ বেছিকৈ আছিলে আৰু সেইখিনিক মই ৰাগ থেৰাপি দিছিলোঁ ৰাগ তৰি শুনাইছিলোঁ সেইখিনি লিচনিং পপুলেশ্যন আছিলে ঠিক আছে দে ৱেৰ নট প্ৰেক্টিচিং দে ৱেৰ লিচনিং চ' সেইখিনি পপুলেশ্যনক দেখা গৈছিল যে এসপ্তাহৰ থেৰাপিতে তেওঁলোকৰ প্ৰভাৱ পৰিছে তেওঁলোকৰ ষ্টেট এংজাইটি ৰিডিউচ হৈছে চ' যিটো মই আকৌ কণ্টিনিউ কৰিছোঁ পিছত মই ফ'ল' আপো কৰিছোঁ তাৰ এটা মই অলৰেডি ৰিচাৰ্চ পেপাৰ বনাই থৈছোঁ মই এতিয়া জাষ্ট আই এম চাৰ্চিং ফৰ লাইক পাব্লিচাৰ্ছ বুজিছোঁ হয় আশা কৰিছোঁ আপুনি ভাল পাব্লিশ্বাৰ পাই পেলাই কাৰণ এইবিলাক অতি গুৰুত্বপূৰ্ণ কথা কাৰণ মই আপুনি কৈ থাকোঁতে এটা ভয়ো খাইছোঁ কি কওকচোন যে মোৰ লগতে 2-3 বাৰ কি হৈছে ৰীল এটা অবভিয়াছলি শেষত আৰু কি চাম টোপনি অহাৰ আগে ৰীল চাই আছিলোঁ এটা ৰীলত আটকি গ'লোঁ টোপনি আহি গ'ল বহুত সময় মূৰত সেইটোকে কাণত বাজি আছে মানে ৰীলটোত যিখিনি অডিঅ' আছিল সেইটোতো ৰিপিটেডলি মোৰ কি প্লেটফৰ্মত নাজানো ৰিপিটেডলি আহি থাকে বাই দ্য টাইম মাই ৱক আপ সেই একেটাই বাজি আছিল ইফ মিউজিক কেন হেভ ছাচ বিউটিফুল পজিটিভ ইম্পেক্ট একেটা কাণত যদি গোটেই ৰাতি যদি মগজুত সেই হেৰিটো গৈ আছে এটা মিউজিকে ৰিপিটেডলি গৈ আছে 100 বাৰ গৈছে 200 বাৰ গৈছে হাউ মাছ নিগেটিভ ইম্পেক্ট ইট কেন অলছ' ক্ৰিয়েট ডেফিনেটলি
বুজি পাইছেনে মই যিটো কথা বুজি কৈছোঁ পাইছোঁ কাৰণ এতিয়া যিটো আপুনি অলপ আগতে কৈছিলে এটা নিউডিটি ছ'চিয়েল মিডিয়াত আপোনাৰ গানৰ থ্ৰুৱেদিতো ছেইম হৈ আছে ন গানতো আপোনাৰ আজিকালি বহুত অশ্লীল সেইটোতো কথা কিছুমান আপোনাৰ সোমোৱাই আছে চ' সেইটো আপোনাক কি ধৰণে ইম্পেক্ট কৰিছে মানে ভিডিঅ' হওক অডিঅ' হওক য়েছ মই অডিঅ'ৰ ইম্পেক্টটো কৈছোঁ যে এটা ৰাগ শুনিলে কি মানুহে তাৰ পৰা চাওক, আপুনি যিটো- অটিজমৰ পৰা মানে ডিছঅৰ্ডাৰ মেনেজ কৰিব পাৰিছে আৰু মই যদি অদ্ভুত গান এটা ৰীল এটা কাণত বাজি থাকোঁতে হেডফোন লৈ শুই গ'লোঁ আৰু সেই গানটো যদি 50 বাৰ বাজিলে তে মোৰ মগজুদি কিমান ক্ষতি কৰিছে মই মানে আপুনি কৈ থাকোঁতে সেইটোৱে উপলব্ধি কৰিছোঁ যে এইটো এই অভ্যাসটো বাদ দিব লাগিব অতিপাত হ'লেতো লোকচান কৰিবই আপুনি এতিয়া বোলে কাজু ভাল বুলি ক'লে দিনটো যদি কাজু খাই থাকে নিশ্চয় তাৰ দুষ্প্ৰভাৱ পৰিব অমৃত অতি বেছিকৈ অমৃত খায়ো মানুহ মৰিব আনি মধুটো 1 চামুচ কৈছে ৰাতিপুৱা উঠি কোৱা নে উৰে দিনটো মধু খাই থাকোঁ অতিপাত যিকোনো বস্তুৰে বেয়া আপোনাৰ একেবাৰে কম হ'লেও বেয়া একেবাৰে খুব বেছি হ'লেও বেয়া ৰাইট চ' ঠিক তেনেধৰণে আপোনাৰ যদি লাইক কাৰণ চাওক আপুনি গান এটা শুনিলে আপুনি কাণেৰে শুনে ৰাইট চ' সেই গানটোৰ থ্ৰুৱেদি আপোনাৰ কি গৈছে ফ্ৰিকুৱেঞ্চি কিছুমান গৈছে ৱেভছ কিছুমান গৈছে চ' আপোনাৰ সেই কাণৰ পৰা যিখিনি আমি অডিঅ' শুনো সেইখিনি আমাৰ চিধা ব্ৰেইনত যায় ৰাইট টেম্প'ৰেল লোবে লয় আমাৰ যিটো টেম্প'ৰেল লোব আছে সেই টেম্প'ৰেল লোবটো একচেপ্ট কৰে আৰু সেই টেম্প'ৰেল লোবটো একচেপ্ট কৰি পেলাই কি কৰে আমাৰ ভিতৰৰ লিম্বিক ছিষ্টেমক প্ৰভাইড কৰে সেইখিনি ইনফৰ্মেশ্যন ৰাইট আৰু তাৰপিছত আমাৰ সেই লিম্বিক ছিষ্টেমতে গোটেইখিনি প্ৰচেছিং চলে ব্ৰেইনৰ যে কেনেকৈ আমি সেই যিটো অডিঅ' শুনিলোঁ সেই অডিঅ'টো আমি কেনেকৈ মিনিং দিওঁ কেনেকৈ আমি পাৰ্চিভ কৰোঁ ভাল বুলি পাৰ্চিভ কৰিলে সদায় ভাল বেয়া বুলি পাৰ্চিভ কৰিলে সদায় বেয়া ৰাইট চ' সেইটো এটা কথা থাকে যে পাৰ্চেপশ্যন মানুহৰ আমি কেনেকৈ সেই বস্তুটো গ্ৰহণ কৰিছোঁ সেইটোৰ ওপৰতো এটা কথা সতৰূপা ক'ব পাৰিব মানে এনেও আপুনি খুব লাউড মিউজিক শুনক খুব জোৰে খুব জোৰকৈ গান বাজনা চলি আছে সেইটো শুনি আপুনি টোপনি যাব টোপনি নাহিব ঘপকৈ কিন্তু আপুনি একদম মাইল্ড মিউজিক যিটো একেবাৰে মানে আমাৰ আৰম্ভণিত কৈছিল লৰি তেনেকুৱা একদম যদি সৰুকৈ পাতলকৈ মিউজিক চলি আছে আপুনি কেতিয়া টোপনিত যাব গমেই নাপাব যুগৰ লগত গানৰ যিটো মই পৰিৱৰ্তন দেখিছোঁ যে এসময়ত গান শুনিছিল আজিকালি গান শুনাই আজিকালি নিজে শুনিবৰ কাৰণেতো মিউজিক নহয় কাৰণ নিজে শুনাৰ মিউজিক আমি কেতিয়াবাই শুনিলোঁ সেইটো কেতিয়াবাই মানে প্ৰডিউচ হ'ল কেতিয়াবাই তাৰ উৎপত্তি হৈছিল এতিয়া লোকক শুনাবলৈ গাড়ীত কিমান ডাঙৰ স্পীকাৰ লগাই কিমান উফৰ লগাই পেলাই দুনীয়াখনক গান শুনাব পাৰি সংগীত মানে বেয়া পালেও এইটো সত্য কথা তাৰমানে নাই এইটো কিহৰ কাৰণে ছাৰে যিটো কৈছে সেইটোৰ এটা চাইণ্টিফিক কথা এটা থাকে যে আপোনাৰ যিবিলাক লাউড মিউজিক বা মেটেলিক মিউজিক যিবিলাক থাকে সেইবিলাকৰ বিটছবিলাক বহুত ফাষ্ট হয় ৰিদমবিলাক বহুত ফাষ্ট হয় BPM যিটো ৰাইট চ' সেই যেতিয়া আপোনাৰ বিটছবিলাক পাৰ মিনিট হিচাপে বহুত ফাষ্ট হয় আপোনাৰ হাৰ্টটোৱেতো সেই বিটটোৱে গ্ৰাব কৰিব ৰাইট কাৰণ আপোনাৰ হাৰ্টটোৱেতো এটা বিট মেইনটেইন কৰে 1 মিনিটৰ ভাইব্ৰেশ্যনছ যিটো ৰাইট চ' সেই আপোনাৰ হাৰ্ট বিটটো যেতিয়া ফাষ্ট হৈ যাব তাৰ লগে লগে আপোনাৰ ব্ৰেইনে কি কৰিব আপোনাৰ কৰ্টিজল লেভেল বঢ়াই দিব ৰাইট কৰ্টিজল লেভেল বঢ়াই দিয়া মানে ষ্ট্ৰেছ ৰাইট চ' আপোনাৰ বডিটোৱে সেইটো ধৰণে একচেপ্ট নকৰে যদি আপুনি চুডিং মিউজিক শুনে লৰি টাইপ যিটো ছাৰে ক'লে চ' লৰি টাইপ মিউজিকটোত কি থাকে যে আপোনাৰ যিখিনি বিটছ থাকে সেইবিলাক শ্ল' ৰেটত গ্ৰেজুৱেলি ইট কামছ ইউ ডাউন any it calms you down and also আপোনাৰ যিটো হাৰ্ট বিট হয় হাৰ্ট বিটটো লাহে লাহে ৰেগুলেট কৰে ৰাইট চ' সেইটো কাৰণে যদি আপোনাৰ এংজাইটি ইছ্যুজ আছে আপোনাক ছাজেষ্ট কৰা হয় যে লিচন টু চুডিং মিউজিক কিন্তু অপজিট ধৰণে কাৰোবাৰ যদি ডিপ্ৰেশ্যন আছে চুডিং মিউজিক শুনিলে আৰু হয়তো বেছি ডিপ্ৰেশ্যনত গুচিহে যাব চ' তেওঁলোকক কোৱা যায় যে অলপ ফাষ্ট ৰিদমৰ আপবিট মিউজিক শুনিলে বেছি ভাল মানে আপুনি যিটো কৈছিল মেণ্টেল ফেটিক থাকিলে তেতিয়া হয়তো চুডিং মিউজিক লাগিব কিন্তু অলৰেডি যদি আপোনাৰ মুডটো মুডটো উঠাবৰ কাৰণে মানে অলপ উচা উঠো শুনিবই লাগিব কিন্তু অতি প্ৰয়োজনীয় সংগীতৰ ভূমিকা জীৱনত অতি গুৰুত্বপূৰ্ণ সংগীত এনেকুৱা এটা বস্তু সিয়েই জীৱনটো মানে কোনপিনে পৰিচালনা কৰিব সেই সংগীতে বহুত পৰিচালনা মোৰ জীৱনতো সংগীতে বহুত পৰিচালনা কৰে যে কি ধৰণৰ মিউজিক শুনি আছোঁ তাক লৈ পেলাই মোৰ এতিয়া চিন্তাধাৰাৰ লগত তাৰমানে খাপ খোৱা মিউজিক শুনাটো আৰু
ৰিলেক্স হ'বৰ কাৰণে ইয়াতকৈ ভাবোঁ মই মিউজিকতকৈ ওপৰত আৰু একো নাই ৰিলেক্স হ'বৰ কাৰণে হয়তো মই এইটো কাৰণে মই মোৰ ভগৱানক মই সঁচাকৈ বহুত ধন্যবাদ দিব লাগিব যে মোক এনেকুৱা এখন ঘৰত জন্ম দিলে যিখন ঘৰত মিউজিকৰ বহুত প্ৰভাৱ আছিল মোৰ দেউতা মিউজিকৰ মানে খুব গুৰু বুলিয়ে ক'ব পাৰি তেজপুৰত বহুত ৰিনাউন মিউজিচিয়ান হয় ৰমেশ কুমাৰ ডেকা আৰু মোৰ ককাও তেওঁ আমাৰ নামঘৰৰ গায়ন আছিলে চ' সেইটো কাৰণে হয়তো মোৰ সেই ফেমিলিটো এনেকুৱা দিলে ঈশ্বৰে যে হয়তো মই সেইখন ঘৰত যদি নহৈ পেলাই বেলেগ এখন ঘৰত হ'লোহেঁতেন হয়তো মই আজি এইখিনি ডেভেলপমেণ্ট মোৰ নহ'লহেঁতেন সংগীত ধাৰাবাহিকতাৰে হয় আপুনি যিটো কৰিছে মানে সেইটো আৰু ডাঙৰ কাম এইকাৰণে যে সংগীতৰ চাইণ্টিফিক এনালিচিছটো মানে জেনেৰেলি নহয় মই সেইকাৰণে শুনি বৰ ভাল পাইছোঁ যে এনেকুৱাও এটা ছাবজেক্ট আৰম্ভ হৈছে শিক্ষা চলি আছে আৰু তাৰ ওপৰত গৱেষণাও চলি আছে এইটো খুব ভাল কথা হয় বহুত গৱেষণা চলি আছে একচুৱেলি আমাৰ ভাৰতবৰ্ষত মই বহুতকেইটা যেতিয়া মই PhD কৰিছিলোঁ সেইটো সময়ত মই বহুত ৰিচাৰ্চ বিচাৰিছিলোঁতো যিখিনি অলৰেডি মানে মিউজিক বা ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ ওপৰত কৰি আছিলে চ' বহুত বেছি বুলিতো মই নকওঁ বাট ছাউথ ইণ্ডিয়াতো বহুত বেছি চলি আছে মিউজিক মানে তাতোতো কৰ্ণাটকী ক্লাছিকেল মিউজিক চলে ন চ' কৰ্ণাটকী মিউজিকৰ ওপৰতো তাতে বহুত গৱেষণা চলি আছে তাৰ লগতে নৰ্থ ইণ্ডিয়ান মিউজিক বা হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ ওপৰতো কেলকাতাত চলি আছে মই নৰ্থ ইষ্টৰ পৰা কৰি আছোঁ তাৰ লগতে আপোনাৰ UPটো বহুত চলি আছে কিন্তু দেই UPটো আপোনাৰ বহুত গৱেষণা এইটোৰ বিষয়ে বহুত চলি আছে চ' যাৰ প্ৰয়োজনীয়তাও আছে কাৰণ এতিয়া যদি ষ্ট্ৰেছ ডিপ্ৰেশ্যন কৰিবলৈ ছ'চিয়েল মিডিয়া এটা ইমান ধৰণে গৈছে তাৰ পৰা বাচিবৰ কাৰণে এই এংজাইটি তাৰ পৰা সংগীতৰ পৰা ইয়াক কেনেকৈ ভূমিকা কি ধৰণে মানুহক কৰিব পাৰি সেইটো অতিকৈ প্ৰয়োজনীয় মই ভাবোঁ আপুনি যিটো বিষয়ত ষ্টাডি কৰিছে এইটো আশা ভৱিষ্যতে যিটো কৈছিলে যে ল'ৰা ছোৱালী মই আপোনাক তাত বাধা দিওঁ মানে তেওঁ যিটো গৱেষণা কৰি আছে সেইটো হ'ল মেণ্টেল ফেটিক আফটাৰ ৱৰ্কিং হাৰ্ড আৰু ছ'চিয়েল মিডিয়াটো কোনো সেইটো কাৰণে এটা আকৌ নতুন গৱেষণা কৰিব লাগিব যে সেইটো বেলেগ কাম নকৰাকৈ ভাগৰি যোৱা যে সেইটো যে মানে য'ত আপুনি এনেকুৱা এটা নিৰৰ্থক কামত লাগি আছে য'ত আপোনাৰ নিজৰ সময় নষ্ট আৰু যাক দিলে সিও তাৰো সময় নষ্ট আচ্ছা আপোনালোকৰ নিজৰ প্ৰফেশ্যনত সুধিছোঁ যে সৰুৰ পৰা এজ এ চাইক'লজি প্ৰেক্টিছ কৰা এতিয়া যিমানখিনি সন্মুখত সমস্যা লৈ মানুহ আহে ছ'চিয়েল মিডিয়া ইউজৰ পৰা কিমানখিনি দেখা গৈছে বৰ্তমান মানে যে এইখিনি ছাপ'জ দিনটোত 100 মানুহ ইফ ইউ এটেণ্ড টু যাৰ এতিয়া একাডেমিক লাইনতো ইউ হেভ টু ডু ৰিচাৰ্চ তাত ছাৰ্ভেৰ কাৰণে যিবিলাক ছাবজেক্টছ হয় তাত যেতিয়া দেখা যায় যে যিখিনি ছাবজেক্টছৰ যদি 100জন ছাবজেক্ট আছে কিমান পাৰ্চেণ্ট মানে প্ৰভাৱটো সামাজিক মাধ্যমৰ ছ'চিয়েল মিডিয়াৰ তাৰমানে ইন ইয়'ৰ প্ৰফেশ্যন মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যদি লোকেশ্যন বেচিছ মই যদি চাওঁ তেতিয়া মই দেখা পাইছোঁ যে মেট্ৰ' চিটিজত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱটো বহুত বেছি কাৰণ মই তাতে যিখিনি মোৰ মানে মইতো দেলহি বেছড ৰাইট এতিয়া তো তাতে মোৰ যিখিনি ক্লায়েণ্টক মই এটেণ্ড কৰোঁ তাতে মই দেখিছোঁ যে বহুতে এইটো কথা কয় যে তেওঁলোকে ভাত খাবৰ কাৰণেও মাকহঁতে বা দেউতাকহঁতে ফোন কৰে আৰু তেওঁলোকে নিজে তেওঁলোকৰ যিটো আমাৰ ইয়াত আছে যে ফেমিলি একেলগে বহি পেলাই ভাত খায় তাত সেইটো ছ'চাইটি নাই এতিয়া তাত অকলে নিজৰ টাইমত চবেই ভাত পানী খায় আৰু ৰিমাইণ্ডাৰ ফোনত আহে ৰাইট চ' আৰু কাৰণ তাতে ছ'চিয়েল মিডিয়া ইউজটো বহুত বেছি কিন্তু আমি যদি এতিয়া অসমৰ কম্পেৰিজনত যদি যাওঁ তেতিয়াহ'লে দেখা পাইছোঁ যে অসমৰ লাইক মানে মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰে কিন্তু ইমান বেছি নহয় যিমান আপোনাৰ দিল্লীৰ পপুলেশ্যনে ইউজ কৰাটো মই দেখিছোঁ আৰু তাৰ লগতে ৰিচাৰ্চ পেপাৰৰ যিখিনি আপোনাৰ এভেইলেবিলিটি অনলাইন সেইখিনি এতিয়া বহুত বেছি কাৰণ বহুত কেইখন জাৰ্নেল এতিয়া আৰু আগৰ দিনৰ নিচিনা প্ৰিণ্ট জাৰ্নেল আজিকালি বহুত কমকৈ পায়
আজিকালি মেক্সিমাম আপোনাৰ অনলাইন জাৰ্নেল আৰু অনলাইন জাৰ্নেল বহুত এভেইলেবল এতিয়া আপুনি জাষ্ট চাৰ্চ কৰক আপোনাৰ গুগলত চাৰ্চ কৰক আৰু আপোনাৰ বহুত ফিডছ আহি যায় মানে পজিটিভ ৱেত আপোনাৰ প্ৰফেশ্যনত ই বহুত পজিটিভিটিও দিব পাৰে আৰু আপুনি ইয়াত হেৰিও পাইছে যে নিগেটিভ ইম্পেক্টছো পাইছে নেগেটিভ ইম্পেক্টছ তাৰ লগতে আৰু এটা কথাও মই দেখা পাইছোঁ যে আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত আপোনাৰ এডভাৰটাইজমেণ্টছ বহুত বেছি চলে চ' বেচিকলি বিজনেছৰ কাৰণে যিখিনিয়ে বিজনেছ অৰিয়েণ্টেড হয় তেওঁলোকৰ কাৰণে এইটো এটা অৱদান তেওঁলোকৰ কাৰণে এইটো এটা অৱদান তেওঁলোকে নিজৰ প্ৰডাক্ট বেচিব পাৰে এই মাধ্যমটোৰ দ্বাৰা তেওঁলোকে নিজৰ প্ৰডাক্ট বেচিব পাৰে চ' থ্ৰু এডভাৰটাইজমেণ্টছ আৰু তাৰ লগতে এতিয়া যিটো ব্লু টেক আহি গৈছে যে কিনিব পাৰি চ' সেইটোও হয়তো ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিছে বিজনেছ পাৰ্পজত এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ সহায় কৰিছে হয় এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ সহায় কৰিছে চ' মই ভাবোঁ যে ঠিক আছে নেগেটিভ ইম্পেক্টছ বহুত আছে কিন্তু পজিটিভ ইম্পেক্টছো আছে আমি যদি নেগেটিভখিনি আঁতৰাই পেলাই পজিটিভখিনি ল'বলৈ বিচাৰোঁ আমি ল'ব পাৰোঁ ডেফিনেটলি কিন্তু তাৰ কাৰণে নিজকে ছেল্ফ কণ্ট্ৰল বিল্ড কৰাটো বহুত দৰকাৰী পুনৰ সেই কথালৈ আহি যাব যে ৰেগুলেট কৰিব লাগিব তাৰ কাৰণে স্কুলতে হওক কেৰিকুলাম এটা ৰাখিব লাগিব চৰকাৰেও ইয়াৰ ওপৰত চকু ৰাখিব লাগিব আপোনাৰ প্ৰফেশ্যনবিলাক কিমান পাইছে মানে কিমান শতাংশ এতিয়া ছ'চিয়েল মিডিয়া ডিপেণ্ডেণ্ট মানে ৰিলেটেড হৈ গৈছে মানে যদি প্ৰফেশ্যনেল হিচাপে মই ক'ব যাওঁ তেনেহ'লে আমিও বহুত ডিপেণ্ডেণ্ট আজি যদি এটা কিবা নতুন জাজমেণ্টৰ বিষয়ে জানিবলগীয়া হয় খুব সহজ হয় মোবাইলত বিচৰাটো কথা মানে চলি থাকোঁতে আপুনি বিচাৰি ল'ব পাৰে মানে ইফালে দুইজনে ব্যস্ত আছে আলোচনাত তেতিয়া আপুনি হয়তো তাৰ আনচাৰটো বিচাৰি পাই যাব পাৰে সেইটো সহজতা কিন্তু আগে নাছিল যেতিয়া আপুনি উঠি কিতাপটো বিচাৰি যাব লাগিব কাৰণ হাজাৰ হাজাৰ কিতাপ লাইব্ৰেৰীত পঢ়ি আছে কোনটো কিতাপত এই জাজমেণ্টটো পাব বা এই বিষয়ৰ জবাবটো পাব বৰ কঠিন আছিল বিচৰাটো কিন্তু আজি বৰ সহজ হৈছে সেইটোত কোনো দুইমত নাই কিন্তু কথা হ'ল যে ইয়াৰ দুষ্প্ৰভাৱটো ইমানেই বেছি যে ইয়াৰ গুণটো মানে কমি গৈছে আৰু ইয়াৰ যদি গুণটো আমি এই মুহূৰ্ততে যদি ৰেগুলেট নকৰোঁ মানে অহা ভৱিষ্যত বহুত দিগদাৰ কাৰণ আপুনি এটা বস্তু যেতিয়া বিচৰা আৰম্ভ কৰিলে তেতিয়াই বহুত ধৰণৰ এনেকুৱা ফিডো আহি আছে যিটো ফিড আপোনাৰ দৰকাৰ নাছিল আপুনি ডেভিয়েট হ'ল সেইটোত গ'ল সেইটো গৈ নতুন এটা কথাত গৈ লাষ্টত যিটো আপোনাৰ ছাবজেক্ট আছিল সেইটো বাদ গ'ল আপুনি কিবা বেলেগ বস্তু বিচৰা আৰম্ভ কৰিলে আৰু কিমান সময় নষ্ট হ'ল আপুনি যেতিয়ালৈকে উপলব্ধি কৰিব দেখিব যে মোৰ মানে ভালে সময় নষ্ট হৈ গ'ল কিন্তু মই যিটো কামৰ বস্তু বিচাৰিব ওলাইছিলোঁ মানে আপুনি ভাস্কো ডিগামা হৈ গ'ল আপুনি গমেই নাপালে যে ক'ত বিচাৰিব ওলাইছিলোঁ কি বিচাৰি বহি আছিলোঁ বুজিছোঁ আৰু ক্ৰাইম ৰেটটো কেনেকুৱা ধৰণে ছ'চিয়েল মিডিয়াৰ ইম্পেক্ট অন ইনক্ৰিজিং বহুত বেছি হৈছে মানে ক্ৰাইমটো আগৰ পৰা আছিল ইয়াৰ ভাল এটা গুণ হ'ল যে ক্ৰাইম অলপ যদিও মানে ক'তবা হৈ আছে লগে লগে প্ৰচাৰ হৈ আছে মানে ক্ৰিমিনেলসকলক আমি আইডেণ্টিফাই সহজে কৰিব পাৰিছোঁ এইটো এটা বহুত ডাঙৰ গুণ ইয়াৰে অৱদান বুলি ক'ব পাৰি যে ক'তবা কিবা এটা সৰু ক্ৰাইমো যদি হৈছিল তো ক্ৰাইমৰ বিষয়ে আৰু কোনে কৰিছে সেই অপৰাধটোৰ বিষয়ে আমি লগে লগে জানিব মানে 2 ছেকেণ্ড 5 ছেকেণ্ড 10 ছেকেণ্ডত গম পোৱা নিচিনা হৈ আছে সেইটো ইয়াৰ এটা অৱদান কিন্তু লগতে এই ক্ৰাইমটো কেনেকৈ বঢ়াইছে মই আপোনাক এটা নমুনা কওঁ যে এজন বাচ্চাই দেখিছে টিভিত যে কেনেকৈ মাৰ্ডাৰ হয় আৰু সি এতিয়া মাৰ্ডাৰটো প্লটিং আৰম্ভ কৰিছে ঘৰতে মানে আপুনি ভাবিব নোৱাৰে যে স্কুলীয়া এটা বাচ্চা মই এইটো কথাটো তেওঁলোকৰ পেৰেণ্টছৰ মুখৰ পৰা শুনিলোঁ যে ওচৰৰ ল'ৰাক মানে মাৰ্ডাৰ কৰাৰ প্লানটো কৰি আছিল এতিয়া কথা হ'ল যে গম পাই গ'ল সময়মতে আৰু সেইবিলাক ভিডিঅ' চাই আছিল এতিয়া মা দেউতা মাৰ চকুত প্ৰথমতে পৰিলে যে কি চাই আছে আজিকালি দেউতাৰ চকুত পৰোঁতে তেতিয়া মানে তেওঁ সতৰ্ক তেওঁ সজাগ তেওঁ খবৰ ল'লে তেতিয়া গম পালে যে স্কুলত কাৰোবাৰ লগত কাজিয়া কৰি তাৰ মাৰ্ডাৰ প্লানটো চিন্তা কৰি আছে সেইটো নহ'ল যেনিবা নহ'লে তেজপুৰত ডাঙৰ ঘটনা হ'ল ওচৰ চুবুৰীয়াতে কিন্তু এইটো হ'ল তাৰে সেইটো ইয়াৰে দুষ্প্ৰভাৱ ইউপিতটো মাজতে হৈছে সৰু ল'ৰা এটা চিৰিয়েল কিলাৰ হেৰি হৈছে যে 3টা বাচ্চা মাৰাৰ পিছত 3টা বাচ্চা মাৰাৰ পিছত সি নিজৰ মাক বাপ মানে চিবলিং ভনীয়েকজনী এনেকৈ মাকে কটত থৈ পেলাই যাওঁতে প্ৰথম মাৰি দিলে পিছত গম পাওঁতে কিন্তু মাক বাপেকে পুলিচৰ তাত নগ'ল তাৰমানে নগৈ পেলাই তাক মাৰধৰ কৰি পেলাই কৰিলে
তাৰপিছত নেক্সট আকৌ তাৰ কাজিনক কৰিলে কাজিনক কৰোঁতে মাহীয়েকজনীও কিবা মেনেজ হ'ল আৰু মানে কান্দা কাটা কৰি থাৰ্ড যেতিয়া পাৰাৰ সৰু বাচ্ছা এটা খেলি থাকোঁতে মাৰি দিলে তাৰপিছতহে পাৰাৰ মানুহে এনেকৈ ধৰাই পেলাই তাৰপিছত য়ংগেষ্ট চিৰিয়েল কিলাৰ কিবা 12 বছৰ নে 13 বছৰ ইউপিৰ হয় হয় চ' বেচিকেলি মই ভাবোঁ যে সেইটো কাৰণে ফৰেনচিক চাইকলজিষ্টৰ বহুত দৰকাৰ আমাৰ ভাৰতত দেখা গৈছে যে অকল হয়তো চণ্ডীগড় আৰু NI এই দুটা ইনষ্টিটিউটেহে আপোনাৰ ফৰেনচিক চাইকলজিষ্টৰ ৰিক্ৰুটমেণ্ট এতিয়ালৈকে কৰিছে চণ্ডীগড় পুলিচ আৰু আপোনাৰ NI নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি ৰাইট তাৰ বাহিৰে আপোনাৰ বাকীবিলাক ষ্টেটত এতিয়াও বহুত দৰকাৰ ফৰেনচিক চাইকলজিষ্টৰ বহুত দৰকাৰ যাতে প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব পাৰে আগতে যাতে কোনে এনেকুৱা কাম কৰিব পাৰে কোন চিৰিয়েল কিলাৰ হ'ব পাৰে কোন ৰেপিষ্ট হ'ব পাৰে তেওঁলোকৰ আইডেণ্টিফাই কেনেকৈ কৰিব পাৰে চ' যদি আগতীয়াকৈ আইডেণ্টিফাই কৰিব পাৰে ক্ৰিমিনেল এক্টিভিটিজো কমি আহিব ৰাইট চ' সেইবাবে মই ভাবোঁ যে ভাৰতবৰ্ষত এইটো এটা এৰিয়া হয় য'ত চাইকো এনালাইচিছ কৰিব পাৰে ডেফিনেটলি চাইকো এনালাইচিছ কৰিব পাৰে প্লাছ ফৰেনচিক চাইকলজিষ্টৰ বহুত দৰকাৰ ভাল লাগিল দুইজনৰ লগত আজি এই বিষয়টো আলোচনা কৰি আৰু ভৱিষ্যতে আৰু কেতিয়াবা লগ পাম বুলি আশা কৰিছোঁ কিবা বিষয় লৈ পেলাই তো আশা কৰোঁ আপোনালোকেও মোৰো খুব ভাল লাগিলে আৰু ছাৰকো লগ পাই পেলাই মোৰ খুব ভাল লাগিলে বহুত নতুন নতুন কথা শিকিব পাৰিলোঁ এইটো মাধ্যমেৰে আৰু নতুন কথাৰ বিষয়ে আমি চৰ্চা কৰিব পাৰিলোঁ মোৰ খুব ভাল লাগিলে এইটো পুনৰ এদিন লগ হ'ম হয় ধন্যবাদ হয় ধন্যবাদ ধন্যবাদ